হয় নমস্কাৰ আপোনালোকে চাই আছে আসাম ভেলী নিউজ আৰু আমাৰ এক বিশেষ অনুষ্ঠান আসাম ভেলী নিউজত অনলাইন কুইজ প্ৰতিযোগিতা আৰু আমি চিনাকি কৰা বিচাৰিছোঁ আৰু মই মোহাম্মদ শামছুল হক আসাম ভেলী নিউজৰ স্বত্বাধিকাৰী আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ চিৰাজুলিৰ সফল বিদ্যালয় এটা জ্ঞানজ্যোতি বিদ্যালয়ৰ প্ৰধান শিক্ষক কামাল ডাঙৰীয়া লগতে আমাৰ আসাম ভেলী নিউজৰ উপদেষ্টা আজমল ডাঙৰীয়া উপস্থিত আছে। গতিকে আমি প্ৰথমে আমাৰ শিক্ষকগৰাকীক যিহেতু আজিৰ যিটো কুইজ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু তো প্ৰথমবাৰৰ কাৰণে গতিকে আমি ছাৰক এটা কলম গামোচাৰ সম্বোধনা জনাইছোঁ আৰু সকলোৱে চাই থাকিব, সকলোৰে সহায় আমি বিচাৰিছোঁ আৰু বিশেষ আলোচনা আমি আজি দিনৰ ভাগত লাইভত আমি আপোনালোকৰ লগত আলোচনা কৰিছোঁ যে সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ কুইজ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু সেই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে অনলাইন উত্তৰ দিব বিচাৰে সেইসকলে উত্তৰ দিব পাৰিব। গতিকে সকলোকে স্বাগতম জনাইছোঁ আসাম ভেলী নিউজৰ যি কুইজ প্ৰতিযোগিতাৰ যি অনুষ্ঠান সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে লাইভটো যিমান পাৰে শ্বেয়াৰ কৰিব। নতুন যিসকল যুৱ প্ৰজন্ম আছে সেইসকলৰ ওচৰলৈ যাতে আমাৰ এই বাৰ্তাটো যাতে গৈ পায় তাৰ কাৰণে আপোনালোকে অধিক শ্বেয়াৰ কৰি পেলাই যিসকল স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী সেইসকললৈ আপোনালোকে অলপ সহজ কৰি দিব যাতে আমাৰ যি কুইজ অনুষ্ঠানটো সকলোৱে যাতে উপভোগ কৰিব পাৰে। এনেকুৱা এটা মঞ্চ আমি আগলৈও যাতে আমি আৰম্ভ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোক সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। গতিকে যেহেতু আমাৰ মাজত উপদেষ্টা ডাঙৰীয়া আছে তেখেতে আগবঢ়িছিলে আৰু মূলত আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ প্ৰধান শিক্ষক কামাল ছাৰ ডাঙৰীয়াক। তেখেতে আমাৰ কুইজ অনুষ্ঠানটো চলাই লৈ যাব আৰু লগতে সহায় কৰিব আমাৰ উপদেষ্টা আজমল হুছেইন ডাঙৰীয়া। আৰু ইয়াত কিছুমান নীতি নিয়ম আছে, তাৰ আগতে আমাৰ ছাৰ আৰু আজমল ডাঙৰীয়াই আপোনালোকক অৱগত কৰি দিব। জাষ্ট 2 মিনিট আপোনালোকে কথাখিনি শুনি লওক, তাৰপিছত আপোনালোকে উত্তৰখিনি কেনেকৈ কৰিব লাগিব, কেনেকৈ কমেণ্টত দিব লাগিব সেই কথাখিনিৰ ওপৰত চমুকৈ অলপ আপোনালোকৰ ক্ষেত্ৰতে জনাই দিব। পোনপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু শাৰদীয় দুৰ্গা পূজা উৎসৱৰ সকলোলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকলে আমাৰ লাইভত সংযোগ হৈছে আসাম ভেলী নিউজৰ চেনেলত যিসকল লাইভত সংযোগ হৈছে মই তেওঁলোকক ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকক মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ লাইভটো শ্বেয়াৰ কৰি দিয়ে। লাইভটো শ্বেয়াৰ কৰিলে আমি অতি সোনকালে কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিম। আপোনালোকে সকলোৱে অৱগত যে আমি কিছু সময় আগতে আমি সম্প্ৰচাৰত দিছিলোঁ, আমাৰ চেনেলত দিছিলোঁ যে আমি 7 বজাৰ লগে লগে লাইভত আহিম আৰু কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিম। কুইজ প্ৰতিযোগিতাৰ বিষয় থাকিব দুৰ্গা পূজা উপলক্ষে, দুৰ্গা পূজাৰ বিষয়ে আমি কিছু প্ৰশ্ন কৰিম। সেইকাৰণে আজি আমি অতিথি হিচাপে আমন্ত্ৰণ কৰি আহিছোঁ জ্ঞানোদয় জাতীয় একাডেমীৰ প্ৰধান শিক্ষক কামালউদ্দিন ডাঙৰীয়া ছাৰক। ছাৰে আমাৰ মাজত আহি উপস্থিত হৈছে, ছাৰক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। তাৰ আগতে যিসকলে লাইভত সংযোগ হৈছে তেওঁলোকক লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিয়ে। বহুতকেইজনে আমাৰ লগত ইতিমধ্যে সংযোগ হৈছে, যিসকলে লাইভত সংযোগ হৈছে তেওঁলোকে লাইভটো যাতে শ্বেয়াৰ কৰি দিয়ে। লাইভটো শ্বেয়াৰ কৰাৰ লগে লগে আমি অতি সোনকালে কুইজ আৰম্ভ কৰিম। আমাৰ কামাল ছাৰে চিনাকি দিয়াৰ পিছতে আমি কুইজৰ বিষয়ে আলোচনা কৰিম, আমি কেনেকৈ প্ৰশ্নবিলাক দিম আৰু কমেণ্টৰ জৰিয়তে উত্তৰ হ'ব, কোনে কেনেকৈ নম্বৰ পাব সেইটো মই পিছত কৈ দি আছোঁ। এতিয়া কামাল ছাৰক মই অনুৰোধ জনাইছোঁ যাতে আমাৰ আজিৰ অনুষ্ঠানৰ বিষয়ে দুআষাৰ কয়। সকলোকে নমস্কাৰ। সমগ্ৰ ভাৰতবাসী তথা আমাৰ বিশ্বৰ হিন্দু ধৰ্মাৱলম্বী লোকলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমাৰ আসাম NE নিউজ চেনেলৰ স্বত্বাধিকাৰী তথা আজমল হুছেইনলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আজিৰ অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰি আনিছে। আজি যিখন কুইজ অনুষ্ঠান প্ৰতিযোগিতা যিটো অনুষ্ঠিত কৰিবলৈ যোৱা হৈছে, এই যিখন আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ এই কুইজ প্ৰতিযোগিতাত আমাৰ সম্পূৰ্ণ যিখিনি কুইজ সোধা হ'ব, কুৱেশ্যন কৰা হ'ব আপোনালোকক আমি সুধিম। গোটেইখিনি কিন্তু দুৰ্গা পূজাৰ বিষয়ত আৰু দুৰ্গা পূজাক লৈয়ে আমাৰ প্ৰশ্নবিলাক সোধা হ'ব। একেবাৰে সহজ উত্তৰবিলাক আপোনালোকে সহজতে দিব পাৰিব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে অন্ততঃ মোবাইল ব্যৱহাৰ কৰি উত্তৰবিলাক নেটত সাৰ্চ মাৰি আপোনালোকে যাতে
উত্তৰ কমেণ্টত নিদিয়ে, নিজৰ বিবেকত কি আহিছে, নিজে কিমানখিনি জানিছে সেয়া আপোনালোকে নিজৰ মোবাইল ব্যৱহাৰ নকৰাকে, গুগল দেৱতা ইউজ নকৰাকে আপোনালোকে দিবলৈ চেষ্টা কৰক। আমাৰ নিশ্চয় ভাল লাগিব। আমাৰ লাইভত ইতিমধ্যে সংযোগ হৈছে ৰাজিকুল ইছলাম ঢেকিয়াজুলিৰ পৰা, মুক্তাৰ হুছেইন, হাবিব খান, MK বাবু, আমাৰ আব্দুল্লাহ আহি ইতিমধ্যে আহি পাইছে। যিসকলে লাইভত আছে তেওঁলোকক লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো। আমি কণ্টেক্ট পিছতে কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিম, আপোনালোকে লাইভটো শ্বেয়াৰ কৰি দিব। লাইভটো শ্বেয়াৰ কৰাৰ পিছত আমি কুইজটো আৰম্ভ কৰিম। এতিয়া আমি কুইজৰ বিষয়ে অলপ আলোচনা কৰোঁ। আমি আজি কেনেধৰণৰ কুইজটো পৰিচালনা কৰিম। আপোনালোকে জানে যে আমি কমেণ্টৰ জৰিয়তে অনলাইন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমি কমেণ্টৰ জৰিয়তেহে আমি প্ৰশ্নৰ উত্তৰসমূহ বিচাৰিম। যিসকলে প্ৰথমে কমেণ্টত উত্তৰ দিব, মানে যাৰ কমেণ্ট একেবাৰে আগত আহিব, আমি তাৰ কমেণ্ট প্ৰথমত ল'ম। আমি 4জনৰ কমেণ্ট ল'ম। যি 4জনে প্ৰথমে শুদ্ধ উত্তৰ দিব, আমি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ সঠিক বুলি আমি ল'ম। প্ৰথম যিজনে দিব তাক আমি 20 পইণ্ট দিম। তাৰপিছত ছেকেণ্ড যিয়ে দিব আমি তেখেতক 15 নম্বৰ দিম। আৰু থাৰ্ড যাৰ আহিব কমেণ্ট তাক আমি 10 নম্বৰ দিম। আৰু ফৰ্থত যাৰ আহিব তাক আমি 5 নম্বৰ দিম। এনেকৈ আমি পইণ্টবিলাক হিচাপ কৰি লৈছোঁ। আৰু সৰ্বশেষত যাৰ পইণ্ট সৰ্বাধিক হ'ব আমি তেখেতক পুৰস্কৃত কৰিম, এখন কিতাপেৰে পুৰস্কৃত কৰিম। পৰৱৰ্তী যেতিয়া লাইভত আহিম তেতিয়া আমি পুৰস্কৃত কৰিম। আৰু যদি দূৰৰ কোনোবাই আমাৰ লাইভত যদি সংযোগ হয় তেখেতক আমি ডাকৰ জৰিয়তে কিতাপ দিয়াৰ ব্যৱস্থা কৰিম। আপোনালোকে গম পাইছেই চাগে। আমি প্ৰশ্ন আৰম্ভ কৰিমেই। যিসকলে লাইভত আছে আমাৰ লগত থাকিব, আৰু যিসকলে এতিয়ালৈকে শ্বেয়াৰ কৰা নাই লাইভটো শ্বেয়াৰ কৰি দিব। আৰু কমেণ্টত জনাব কোনে ক'ৰ পৰা চাই আছে, এতিয়া কমেণ্টত জনাব। আমি ষ্টাৰ্ট কৰিম, অলপ ঘণ্টাৰ পিছতে আমি ষ্টাৰ্ট কৰিম। কোনে ক'ৰ পৰা কৈছে আপোনালোকৰ অলপ ঠিকনাখিনি দিয়ে ভাল লাগিব। কাৰণ আমাৰ যিটো মহৎ উদ্দেশ্য হ'ল গোটেই অসমৰ চুকে কোণে যিসকল ব্যক্তি আছে সেই সকললৈ আমাৰ এটা ভাল বাৰ্তা প্ৰেৰণ হ'ব লাগে। আছাম এনি নিউজৰ এজনে সুধিছে প্ৰশ্ন, বিষয়টো কি? মুক্তাৰ হুছেইনে সুধিছে যে বিষয় মানে কি বিষয়ত আমাৰ আজি যিহেতু দুৰ্গা পূজাৰ উদ্দেশ্য কৰি যিহেতু আজি কুইজ প্ৰতিযোগিতাটো আৰম্ভ হ'ব, বিশেষকৈ দুৰ্গা পূজাৰ ওপৰত বেছিকৈ প্ৰশ্ন হ'ব। গতিকে আপোনালোকে পোনপটীয়াকৈ আপোনালোকে কমেণ্টত উত্তৰ দিব লাগিব। আৰু যিসকল হতাশয় ব্যক্তিয়ে একদম কম সময়ৰ ভিতৰত কমেণ্ট যোগে উত্তৰ দিব পাৰিব সেই তেখেতকে প্ৰশ্নৰ বিজয়ী বুলি ঘোষণা কৰা হ'ব। গতিকে আমাৰ গোটেইখিনি চাপত গতিকে আমি এনেকুৱা পুৰা ফৰ্মেট বনাই ৰাখিছোঁ। এনেদৰে আমি ফৰ্মেটবিলাক বনাই ৰাখিছোঁ। এই ফৰ্মেটত আমি আপোনালোকৰ যি মূল্যায়ন, প্ৰশ্নৰ উত্তৰৰ বিনিময়ত যি মূল্যায়ন কোনে যি পাব, আমাৰ এনেকুৱা এটা চাৰ্ট আছে, তাতে উল্লেখ কৰা হৈ থাকিব। গতিকে বাকীখিনি কথা আজমলদা আৰু হেৰি আছে, আমাৰ ছাৰ আছে, তেখেতে বুজাই দিব। আইজুল ইছলামে লিখিছে 1 নম্বৰ জয়নগৰৰ পৰা চাই আছে। বাহাৰুল ইছলাম ইতিমধ্যে বাহাৰুল ছাৰ আমাৰ লাইভত সংযোগ হৈছে। ৰাজিকুল ইছলাম ঢেকিয়াজুলিৰ পৰা চাই আছে। ৰাজিকুল ইছলামে লাইভটো শ্বেয়াৰ কৰিছে, ধন্যবাদ। আৰু যিসকলে কৰা নাই এতিয়ালৈকে লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। মনোজা বেগম আসসালামু আলাইকুম লিখিছে। ওয়ালাইকুম আসসালাম। আমি আজি দুৰ্গা পূজা উপলক্ষে আমি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। তেখেতেও লাইভটো শ্বেয়াৰ কৰিছে, ধন্যবাদ জনাইছোঁ। আশাদ আলী লিখিছে চিৰাজুলিৰ পৰা, লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ লাইভত 9জন সংযোগ হৈছে। আৰু অলপ মানুহ হোৱাৰ লগে লগে আমি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। লাইভটো শ্বেয়াৰ কৰি দিয়ক। যিসকলে নতুন আহিছে লাইভটো শ্বেয়াৰ কৰি দিয়ক। কাৰণ যদি কম মানুহ থাকে তেনেহ'লে কুইজ খেলি ভাল নালাগিব চাগে। অলপ মানুহ হ'লে ভাল লাগিব। তাৰ আগত কোনে দিব? আশাত আহিছে, লাইভটো শ্বেয়াৰ কৰা নাই। খাইৰুল হক, মই তামোলপুৰ কুমাৰীঘাটৰ পৰা চাই আছোঁ। ধন্যবাদ খাইৰুল ভাই আমাৰ লাইভৰ সংযোগ হোৱাৰ বাবে। আমি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। অলপ সময় আমাৰ লগত থাকি কুইজত সহায় কৰিব আৰু উত্তৰ দিয়াৰ চেষ্টা কৰিব।
লাইভটো শ্বেয়াৰ কৰি দিব। যিসকলে নতুন আহি আছে লাইভটো শ্বেয়াৰ কৰি দিব। 16 জন ইতিমধ্যে হৈছে। কুব্বাচালি আহিছে বহুত। কুব্বাচালিক মই লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো। আসাদ লাইভটো শ্বেয়াৰ কৰি দিয়া। আব্দুল হাফিজ আহিছে, আছো দিয়ক ময়ো, ধন্যবাদ। যিসকলে নতুনকৈ আহিছে কমেণ্ট দিব। কমেণ্ট দিলে আমি তেওঁলোকৰ নামবিলাক চাব পাৰিম, কোনে কোনে আমাৰ লগত সংযোগ হৈছে। ইকৰামুল ইছলাম গুড ইভিনিং। গুড ইভিনিং। লাইভটো শ্বেয়াৰো কৰিছে লগে লগে, ধন্যবাদ। আব্দুল হাফিজ আছো দিয়ক ময়ো, ধন্যবাদ আপুনি সংযোগ হোৱাৰ কাৰণে। আছাদ আলী এতিয়া লাইভটো শ্বেয়াৰ কৰিছে, ধন্যবাদ। আৰু কোনে কোনে লাইভটো শ্বেয়াৰ কৰা নাই লাইভটো শ্বেয়াৰ কৰি কুৱেশ্যনৰ অপেক্ষাত থাকক। আমি প্ৰশ্নবিলাক দিম এক চাইডৰ পৰা। এতিয়া যদি কেইবাজনৰ কুৱেশ্যন যদি থাকি যায়, যদি সিহঁতে নাপায় প্ৰথমৰ পৰা, তেনেহ'লে অলপ বেয়া লাগিব। কাৰণ আমি প্ৰত্যেক কুৱেশ্যনৰ ওপৰত মাৰ্ক এনেকৈ ৰাখিছোঁ। প্ৰথম কুৱেশ্যনত প্ৰথম যাৰ কমেণ্ট আহিব, যাৰ শুদ্ধ কমেণ্ট আহিব তাক আমি 20 নম্বৰ দিম। যাৰ দ্বিতীয় কমেণ্ট আহিব শুদ্ধ তাক আমি 15 নম্বৰ দিম। যাৰ তৃতীয় কমেণ্ট শুদ্ধ আহিব তেখেতক আমি 10 নম্বৰ দিম। আৰু চতুৰ্থ নম্বৰ যাৰ আহিব তাক আমি 5 নম্বৰ দিম। এনেকৈ আমি মূল্যায়ন কৰিছোঁ। খাইৰুল হক শ্বেয়াৰ কৰিছে, লাইক ডান। আমাক শ্বেয়াৰ লাগে, আপোনালোকে শ্বেয়াৰ কৰক লাইভটো শ্বেয়াৰ কৰিলে আৰু আপোনালোকৰ ওচৰৰ মানুহখিনি সংযোগ হোৱাত সহায় হ'ব। যিসকলে এতিয়ালৈকে সংযোগ হোৱা নাই লাইভত সংযোগ হ'বলৈ অনুৰোধ জনাইছো। লাইভ আমি চিৰাজুলি মোৰ কম্পিউটাৰ চেণ্টাৰত বহি লাইভ চলাই আছো। আমাৰ গাঁও অঞ্চলত নেটৱৰ্কৰ বহুত অসুবিধা হৈছে। যোৱাকালি আমি লাইভত আহিছিলো, তাত আমি আলোচনা কৰিব নোৱাৰিলো, বহুত প্ৰব্লেম হয়। সেইকাৰণে আজি আমি চিৰাজুলি চেণ্টাৰত বহি লাইভ কৰি আছো। আৰু আমাৰ মাজত আহি উপস্থিত হৈছে জ্ঞানোদয় জাতীয় একাডেমীৰ প্ৰধান শিক্ষক কামাল উদ্দিন ছাৰ। তেখেতক ধন্যবাদ জনাইছো, বহুত মূল্যৱান সময় নষ্ট কৰি আমাৰ মাজত আহি উপস্থিত হৈছে। জামাল আলী দিছে, আছো, ধন্যবাদ ভাই। আব্দুল হাফিজ ৰুমটো ইক' ফ্ৰী হ'ব লাগিছিল। ইক' হৈ আছে নেকি? উঠাই দিয়ে। চাউণ্ডৰ যদি অসুবিধা হয় আপোনালোকে জনাই দিব এতিয়াই। মাইক্ৰফোনটো ইয়াত আছে, সেইকাৰণে চাগে ইক' হৈ আছে। এতিয়া চাউণ্ডটো ঠিক আছে নে নাই জনাব। বিলাল হুছেইন ডাঙৰীয়া আছো, ধন্যবাদ। মুক্তাৰ হুছেইন ডাঙৰীয়া কেইজন লাইভ আহিলে আৰম্ভ কৰিব? ইতিমধ্যে 24 জন আহি গ'ল। ইতিমধ্যে আহিলে। ইকৰামুল ইছলাম কামালে কিবা ক'ব দিছে আপোনাক। 25 জন হৈছে। আমি 30 জন হোৱাৰ লগে লগে ষ্টাৰ্ট কৰিম। 30 জন হ'লে আৰামছে আমি চলাব পাৰিম। ঠিকে আছে। আসাদ আলী সাউন্ড কোৱালিটি ঠিক আছে যদি আমাৰ লাইভতো বহুত যথেষ্ট আমি ষ্টাৰ্ট কৰো আৰু লাগিছে। গতিকে এতিয়া আমি যিসকলে শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক আপোনালোকে। যিসকলে এতিয়ালৈকে শ্বেয়াৰ কৰা নাই। জামাল আলী ভাই লিখিছে ঠিকে আছে ভইচটো, ধন্যবাদ। আমি ষ্টাৰ্ট কৰিব পাৰো আৰু। ঠিক আছে, ষ্টাৰ্ট কৰো। মানুহ হৈ যাব আমাৰ। এতিয়া সকলোৱে ৰেডি হৈ যাওক। এতিয়া প্ৰথমটো প্ৰশ্ন কৰা হৈ আছে আপোনালোকলৈ, গতিকে আপোনালোকে কোনটো থাকে আপোনালোকে উত্তৰ দিয়াৰ চেষ্টা কৰিব। আমি ষ্টাৰ্ট কৰা প্ৰথমৰ পৰা কৰা। আমি আপোনালোকক জনাইছো যাৰ কমেন্ট প্ৰথম আহিব তাৰ কমেন্টত আমি 20 নম্বৰ দিম। যাৰ সেকেন্ড কমেন্ট আহিব তাক আমি 15 নম্বৰ দিম। থাৰ্ড কমেন্ট আহিলে 10 নম্বৰ আৰু ফৰ্থ কমেন্ট আহিলে 5 নম্বৰ। আপোনালোকে লাইভটো আকৌ শ্বেয়াৰ কৰি দিয়ক। অসমীয়াটো এবাৰ এক চান্সত শ্বেয়াৰ কৰি দিয়ক সকলোৱে। আপুনি উত্তৰ অসমীয়াটো দিব পাৰে, ইংৰাজীতো দিব পাৰে, কিন্তু শুদ্ধ হ'ব লাগিব, যাতে বানানটো শুদ্ধ হয়। নামটো যিটো শুদ্ধ হলে হ'ব। ঠিক আছে, পুনৰাই সকলোকে নমস্কাৰ জনাইছো। আসসালামু আলাইকুম। বিশেষকৈ আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহে বেছিকে লাইভত আছে। ঠিক আছে, আমি দুৰ্গা পূজা উপলক্ষে যিখন কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছো আজি, ইয়াৰে আমাৰ প্ৰথম কুইজলৈ আমি আগবাঢ়িব বিচাৰিছো। আমি সকলোৱে জানো
যে আমি দুৰ্গা পূজাটো পালন কৰোঁ, পালন কৰি এটা সময়ত গৈ পেলাই আমি বিসৰ্জন দিব লগা হয়, যিটো আমি দশমীৰ দিনাখন বিসৰ্জন দিওঁ। দশমী দিনাখন যিটো আমি বিসৰ্জন দিওঁ, সেই দিনাখনৰ লগত সংগতি ৰাখি বা সেই দিনাখনতে দশমীৰ দিনাখন আমাৰ অসমৰ এজন মহাপুৰুষৰ জন্ম হৈছিল। তেখেত ধৰ্ম প্ৰচাৰতো জড়িত আছিল আৰু সেই মহাপুৰুষজনৰ নাম কি? তেখেতৰ জন্ম আমাৰ দশমীৰ দিনাখন হৈছিল, বিজয়া দশমীৰ দিনাখন তেখেতৰ জন্ম হৈছিল। আৰু সেই মহান পুৰুষজনৰ নাম কি? এইটো হ'ল আমাৰ প্ৰথম প্ৰশ্ন। আপোনালোকে নিশ্চয় চাগে প্ৰশ্নটো গম পাইছে, উত্তৰ সোনকালে আহিব লাগে। মানে দুৰ্গা পূজা বিজয়া দশমীৰ দিনা কোনজন মহাপুৰুষজনৰ জন্ম হৈছিল, কোনজন মহাপুৰুষজনৰ? আপোনালোকে উত্তৰবিলাক লিখি দিব। বলি বুলি দিছে বাহাৰুল ইছলাম। যিসকলে বেলেগ বাহাৰুল ইছলাম হয়, বেলেগ এজনে দিছে, যে তেওঁ দিছে আমি আপোনালোকক গিফ্টটো আমি পৰৱৰ্তী সময়ত যেতিয়া আমি কুইজ প্ৰতিযোগিতা যেতিয়া লাইভটো হ'ব তাতে আমি এটা কথা কৈ দিওঁ, ক্লিয়াৰ কৰি দিওঁ, যিসকল যদি কোনো সদাশয় ব্যক্তি দূৰৰ পৰা যদি আপোনালোকে যদি বিজয় হয়, আমি আপোনালোকৰ উপহাৰটো, আকৰ্ষণীয় উপহাৰটো আমি কুৰিয়াৰ নাইবা স্পীড পোষ্টৰ দ্বাৰা আমি হোম ডেলিভাৰী কৰিম। আৰু যদি ওচৰত হয় আমি সাক্ষাৎ কৰি পেলাই আমি উপহাৰটো আমি আপোনালোকলৈ প্ৰদান কৰিব চেষ্টা কৰিম। আৰু বিশেষ উপহাৰ কিতাপ থাকিব। আৰু যিটো আমাৰ উদ্দেশ্য হ'ল কুইজ প্ৰতিযোগিতা, নতুন যুৱ প্ৰজন্মই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগে, কিতাপৰ লগত বন্ধুত্ব বজাই চলিব লাগিব। তো তাৰ কাৰণে আমি বিশেষ উপহাৰ হিচাপে আমি কিতাপ ৰাখিছোঁ। যদি প্ৰথম আৰু দ্বিতীয় তিনিটা স্থান মানে হেৰি কৰা হ'ব, চিলেকশ্যন কৰা হ'ব তাৰে ভিতৰত। গতিকে আপোনালোকে আমাৰ কোনো উত্তৰ অহা নাই। আমি প্ৰশ্ন কৰিছিলো এটা আপোনালোকক, দুৰ্গা পূজা বিজয়া দশমীৰ দিনা কোনজন মহাপুৰুষৰ জন্ম হৈছিল? আপোনালোকে দিব লাগে। যদি আপোনালোকে অলপ সময় চাম, যদি শুদ্ধ উত্তৰ নহয় তেনেহলে আমি কমেন্ট, আমি 4টা নাম কৈ দিম, 4টা নামৰ পৰা এটা 4টা নামত ক'ব নালাগে, আমি চাই ল'ম। আমি শুদ্ধ উত্তৰটো লাষ্টত জনাম। কোনে আপোনালোকে কাৰখন শুদ্ধ হৈছে আমি পিছত জনাম। কোনে কোনে চাই আছে লাইভ আপোনালোকে কমেন্ট কৰক, আমি যাৰ শুদ্ধ হৈছে আমি তাৰ নামবিলাক ইয়াত লিখি রাখিম আৰু শেষত আপনি জনাই দিন। ভাইয়া কেমন আছেন? ভালো আছি, আমরা সবাই ভালো আছি। দুর্গা পূজার শুভেচ্ছা জানালাম, শুভেচ্ছা থাকলো। আমি কমেন্ট বিলাক পঢ়ি যাম এক সাইডৰ পৰা। রিজওয়ান আহমেদে লিখিছে শ্রীমন্ত শঙ্করদেব বিচিত্র মণ্ডলে, ভাইয়া কেমন আছেন? আমি ভালো। লাইভটো ভাই শেয়ার করে দিব, লাইভটো শেয়ার করে দিব। ইকরামুল ইসলামে লিখিছে মই খতম হৈ গৈছিল, এতিয়া ভৰালো। ইন্টাৰনেট চাগে খতম হৈ গৈছিল। বিচিত্ৰ মণ্ডল লিখিছে শ্ৰীমন্ত শংকৰদেৱ। আৰু লিখি থাকক, আপোনালোকে শুদ্ধ উত্তৰ দিয়ক। যাৰ শুদ্ধ উত্তৰ আহিব আমি তাৰ নাম লিপিবদ্ধ কৰিম। কুৱেশ্যনটো হ'ল দুৰ্গা পূজাৰ দিনা, দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা কোনজন মহাপুৰুষৰ জন্ম হৈছিল? যাৰ যাৰ শুদ্ধ উত্তৰ আহিব আমি তাৰ নামবিলাক লিখিম। এতিয়ালৈকে উত্তৰ আহি আছে, কাৰ কাৰ শুদ্ধ হয় আমি পিছত জনাই দিম। নাই এক সাইডৰ পৰা দি যাওক, এক সাইডৰ তলৰ পৰা নহলে ওপৰৰ পৰা দি যাওক, নহলে উল্টা পুল্টা হ'ব ইয়াত। আমি নাম কেইটা কৈ দিব লাগে, নাম অপশন কেইটা কৈ দিয়ক আপুনি, তেনেহলে পিছত আমি উত্তৰবিলাক কৈ দিম। অপশন বিলাক কৈ দিয়ক। অপশন খিনি হৈছে দুৰ্গা পূজা বিজয়া দশমীৰ দিনা কোনজন মহাপুৰুষে জন্ম লাভ কৰিছিল? উত্তৰ হৈছে 4টা অপশন দিয়া আছে, হৰিদেৱ, দামোদৰদেৱ, শংকৰদেৱ আৰু মাধৱদেৱ। এই 4জন মহাপুৰুষৰ পৰা কোনজন ব্যক্তিয়ে দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা জন্মগ্ৰহণ কৰিছিল? নিতু শইকীয়া লিখিছে ভাইজান মই আছো, তামোলপুৰৰ পৰা চাই আছে, ধন্যবাদ জনাইছো। লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো। আমি কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিছো, হৈ গ'ল ইতিমধ্যে। আমি বহুত কেইজনৰ কমেন্ট পাইছো, তাৰ মাজত লিখিছে খাইৰুল হকে লিখিছে শ্ৰীমন্ত শংকৰদেৱ, ৰাজিকুল ইছলামে লিখিছে শ্ৰীমন্ত শংকৰদেৱ, ইকৰামুলে লিখিছে মহাপুৰুষ শংকৰদেৱ। আমি এতিয়া এই প্ৰশ্ন ইতিমধ্যে আমি 4টা শুদ্ধ উত্তৰ পাইছো, আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। তাৰ আগতে কোনে কোনে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিছে আমি তেওঁলোকৰ নামবিলাক জনাই দি আছো। যিটো প্ৰশ্ন আছিল আমাৰ বিজয়া দশমীৰ দিনা কোনজন মহাপুৰুষৰ জন্ম হৈছিল, সেই
শুদ্ধ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। যিসকলে শুদ্ধ উত্তৰ দিছে তেওঁলোকৰ নাম মই জনাই দি আছো। সৰ্বপ্ৰথমে জনাইছে ৰিজৱান আহমেদ, দ্বিতীয়ত আছে বিচিত্ৰ মণ্ডল, তৃতীয়ত আছে খাইৰুল হক আৰু চতুৰ্থত আছে ৰাজিকুল ইছলাম। আমি তেওঁলোকৰ নাম ইতিমধ্যে লিপিবদ্ধ কৰিছো। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িম। তাৰ আগতে আপোনালোকে আকৌ এবাৰ আমি জনাই দি আছো, যিসকলে লাইভত নতুনকৈ সংযোগ হৈছে লাইভটো শ্বেয়াৰ কৰিব। এতিয়াও বহুতে লাইভটো শ্বেয়াৰ কৰা নাই, মানুহবিলাক কমি আছে আগৰ পৰা। সাধাৰণতে আহিন মাহৰ বিজয়া দশমীৰ দিনা শংকৰ জন্মোৎসৱ হয়। দুৰ্গা পূজাৰ দীঘলকে লিখিছে, আমি ইমান দীঘল নিবিচাৰো, খালি আমাৰ শুদ্ধ উত্তৰটোহে লাগে। আব্দুল হাফিজে লিখিছে বহুত দীঘলকে লিখিছে, শুদ্ধ উত্তৰে হয় কিন্তু বহুত দীঘলকে লিখিছে আৰু অলপ পলম হৈছে, যাৰ কাৰণে ইয়াৰ আগত চাৰিজনে যি উত্তৰ দিছে তাৰ কাৰণে চাৰিজনক আমাৰ ৰখা হৈছে। ফখৰুদ্দিনো লিখিছে শ্ৰীমন্ত শংকৰদেৱ, কিন্তু কমেন্ট বিলাক অলপ দেৰিকে আহিছে চাগে। আছাদ আলীয়ে লিখিছে হৰিদেৱ নহয়। শেখ আব্দুল্লাহ লিখিছে হৰিদেৱ নহয়। আমি ইতিমধ্যে কৈছোৱে শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ। আমি পৰৱৰ্তী প্ৰশ্নলৈ যোৱাৰ আগতে আমি বাৰে বাৰে কৈ আছো, যিসকলে লাইভত আছে আপোনালোকে লাইভটো শ্বেয়াৰ কৰক আৰু শুদ্ধ উত্তৰ কমেন্টত দিব। যদি আপোনালোকে নেটত সাৰ্চ কৰিব যায় ইয়াত কিন্তু কাটি যাব। কোনোবা কৈছে মানে আছামিজ টাইপিং নহয়, একো প্ৰব্লেম নাই, আপোনালোকে ইংৰাজীত দিব পাৰে, মানে লিখিব পাৰে, আমি পঢ়িব পাৰিম। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো। আব্দুল জলিল সাহাব আহিছে, আসসালামু আলাইকুম। কামাল ভাই, আপোনাৰ চিনাকি। ওয়ালাইকুম আসসালাম। মুক্তার হোসেনে লিখিছে শংকৰদেৱ, ধন্যবাদ। শুদ্ধ উত্তৰ কিন্তু পলম হৈছে। আমি তাৰ বহুত লেট হৈ গ'ল, হয়তো বহুত দেৰিকে আহিছা লাইভত। হ'ব পৰৱৰ্তী কুৱেশ্যন, আমি পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছো। পৰৱৰ্তী কুৱেশ্যনটো হ'ল একেবাৰে সহজ প্ৰশ্ন, গোটেইকেইটা প্ৰশ্ন ইজি প্ৰশ্ন হয়, আপোনালোকে পাৰিব। হয়তো আমি পৰৱৰ্তী সময়ত অপশ্যনৰ কথা ৰাখিম, অপশ্যন বিলাক দি দিম। যেতিয়া শুদ্ধ উত্তৰটো নাপাম আমি তেতিয়া অপশ্যন বিলাক দিম। তাৰমানে প্ৰশ্নটো হৈছে দুৰ্গা দেৱীৰ এটা বাহন আছে আৰু সেই বাহনটোৰ নাম কি? মানে বাহনটো কি হয়, কি জন্তু? জন্তুৰ নামৰ তেখেতৰ বাহন। আপোনালোকে দিয়াৰ চেষ্টা কৰক উত্তৰটো, যে দুৰ্গা দেৱীৰ বাহন নকব। শুদ্ধ উত্তৰ আহিলে আমি লিপিবদ্ধ কৰিম। নতুনকে আহিছে আৰিফুল ইছলাম, লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো। আৰু যিসকলৰ কমেন্ট প্ৰথমে আহিব আমি তেওঁলোকৰ নামবিলাক লিখিম। বিচিত্ৰ মণ্ডলে লিখিছে, কি খবৰ সবার? আমরা সবাই ভালো। আমার লগত থাকি অলপ সহযোগ কৰা আৰু লাইভটো শ্বেয়াৰ কৰি দিবা। ৰিজৱান আহমেদে লিখিছে লায়ন, আৰিফুল ইছলামে লিখিছে হাই, ধন্যবাদ। খাইৰুল হকে লিখিছে সিংহ। আৰু আমি উত্তৰ বিচাৰি আছো, ইংৰাজীত ক'লেও হ'ব, আমাক অসমীয়াত ক'লেও হ'ব। ইকৰামুল ইছলামে লিখিছে লায়ন, আতৱাৰ আলী লিখিছে লায়ন। গতিকে পুনৰবাৰ জনাইছো, আপোনালোকে লাইভটো যিসকল নতুনকৈ আহিছে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আগত যিসকল সংযোগ হৈছিলে সবেইটো শ্বেয়াৰ কৰিলে বাৰু। আতৱাৰ আলী আপোনাক লাইভটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। মুক্তাৰ হোসেন লাইভখন শ্বেয়াৰ কৰিব। মুক্তাৰ হোসেনে লিখিলে সিংহ। ৰাজিকুল ইছলামে লিখিছে লিখিছে টাইগাৰ। শেখ আব্দুল্লাহ লিখিছে টাইগাৰ। জামাল আলী লিখিছে সিংহ বাহিনী। নিতু শইকীয়া লিখিছে সিংহ। আমি ইতিমধ্যে শুদ্ধ উত্তৰ পাইছোহে, চাৰিটা আহি গ'ল। আমাক যিসকলে প্ৰথম চাৰিজনে শুদ্ধ উত্তৰ দিছিল তেওঁলোকৰ নাম আমি ক'বলৈ ওলাইছো। প্ৰথমে ৰিজৱান আহমেদে দিছে, আমি শুদ্ধ উত্তৰ সকলোৱে জানো সিংহ। ছেকেণ্ডত আছে খাইৰুল হক, থাৰ্ড আছে ইকৰামুল ইছলাম আৰু 4 নম্বৰত আছে আতৱাৰ আলী। এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাম, কাৰণ আমি 10টা প্ৰশ্নই আলোচনা কৰিম, বেছি দেৰি নকৰো। কম সময়ৰ আপোনালোকে যিমান জলদি পাৰে ইমান জলদি আপোনালোকে উত্তৰটো দিয়াৰ চেষ্টা কৰিব। যোনে আগত কমেন্টত যোনে আগত দিব এনসাৰটো তেখেতৰ হেৰি আমি হেৰি কৰিম। আসলে এইটো লৰাই নাথাকিব, বহুত লৰি আছে মোবাইলটো। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। 3 নম্বৰ প্ৰশ্ন। 9 নম্বৰ। ঠিক আছে, 3 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো। এইখন প্ৰশ্ন আপোনালোকে উত্তৰ দিব পাৰিব, মাত্ৰ আপোনালোকে নেটৰ পৰা চাই পেলাই উত্তৰবিলাক নিদিব। সকলোখিনি লিখিছে আমাৰ নাম নাচাই নেকি?
আপুনি লাইভটো শ্বেয়াৰ কৰি দিব ফখৰুদ্দিন দা। নিশ্চয় চাই আছো ফখৰুদ্দিন, কিন্তু হয়তো তুমি ফাৰ্ষ্টত উত্তৰটো দিয়া নাই, সেইকাৰণে হয়তো নামটো অহা নাই। যিসকলে ফাৰ্ষ্টত শুদ্ধ উত্তৰবিলাক দিয়ে তেওঁলোকৰ নামহে লিপিবদ্ধ কৰা হয়। মানে যিসকলে লাইভৰ পৰা গুচি যায় অনলাইনত চাবলৈ বা কিবা কৰিবলৈ, তেওঁলোকৰ মানে লেট হৈ যায়। সেইটো মানে আপোনালোকে মনত ৰাখিব। মনৰ পৰা আপোনালোকে এনচাৰটো দিব বিচাৰিব। আপোনালোকে ডাইৰেক্ট লাইভত সংযোগ হৈ থাকক। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আবু বকৰ সিদ্দিক লাইভত। অতি সুন্দৰ পদক্ষেপ, ধন্যবাদ। আবু বকৰ লাইভটো শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমি। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছো যে আমাৰ যিখন উৎসৱ বৰ্তমান চলি আছে দুৰ্গা পূজা, এই দুৰ্গা পূজাৰ আমাৰ বাংলাদেশত এটা জনপ্ৰিয় নাম আছে, বাংলাদেশত কিন্তু আন এটা নামেৰেও জনা যায়। গতিকে দুৰ্গা পূজা বাংলাদেশত কি নামেৰে জনা যায়? বাংলাদেশত দুৰ্গা পূজাৰ আনটো নাম কি? বাংলাদেশত সেই নামটো জনপ্ৰিয়। আমি যেনেকৈ অসমত বা ভাৰতবৰ্ষত দুৰ্গা পূজা বুলি আমি মেনশ্যন কৰো যে দুৰ্গা পূজা, বাংলাদেশত আন এটা নামেৰে মানে তেওঁলোকে জানে, দুৰ্গা পূজাৰ সলনিও আন এটা নামেৰে জানে। গতিকে সেই নামটো কি? কলকাতাত দুৰ্গোৎসৱ বুলি কয়, আমি দুৰ্গা পূজা। দুৰ্গোৎসৱ। তেনেকুৱা বাংলাদেশত কি কয়? শুদ্ধ উত্তৰ আহিব লাগে সোনকালে। যদি শুদ্ধ উত্তৰ নাহে 1 মিনিটৰ ভিতৰত আমি 4টা অপচন দিম, 4টা অপচনত আপোনালোকে ক'ব লাগিব শুদ্ধ উত্তৰ কোনটো। শেখ আব্দুল্লাহ লিখিছে ভগৱতী পূজা। ভগৱতী পূজা। বিচিত্ৰ মণ্ডলী লিখিছে শৰদীয়া দুৰ্গা পূজা। শুদ্ধ উত্তৰ আহক, আমি চাই থাকিম, কমেন্ট বিলাক পঢ়ি থাকিম। বা ভাগৱতী। আৰু আমি শুদ্ধ উত্তৰ আশা কৰিছো। যিসকলে শুদ্ধ উত্তৰ দি আছে ধন্যবাদ, আৰু যিসকলে এতিয়ালৈকে দিয়া নাই আমি শুদ্ধ উত্তৰ বিচাৰিছো। আৰিফুল ইছলামে লিখিছে মা। ফখৰুদ্দিনে লিখিছে শৰদীয়া দুৰ্গা পূজা। মই নাজানো। গাঁৱলীয়া ল'ৰাই লিখিছে পূজা। ভাগৱতী পূজা, বাংলাদেশী দুৰ্গা পূজা। দুৰ্গা পূজা। ফেমাস নাম এটা আছে, বাংলাতে আছে, মঞ্জিল দাস। আপোনাক স্বাগতম জনাইছো লাইভত। নিতু শইকীয়া তেখেতে আমাৰ আবেলি সময়তো লাইভত ফোনটোতে কি আমাৰ লাইভ চাইছিলে, তেখেতকো ধন্যবাদ জনাইছো। ঠিক আছে, শুদ্ধ উত্তৰটো অহা নাই, গতিকে আমি অপচন দিব বিচাৰিছো। এতিয়ালৈকে আমাৰ শুদ্ধ উত্তৰ অহা নাই কাৰণে আমি 4টা আপোনালোকৰ ফালৰ পৰা এটাও শুদ্ধ উত্তৰ নহয় কাৰণে আপোনালোকক আমি অপচন দিছো, তাৰ পৰা বাছি ল'ব। আপোনালোকে যদি মাতটো শুনি পাইছে আপোনালোকে ধুনীয়াকে বস্তুটো শুনিব। 1 নম্বৰত আছে নৱৰাত্ৰি, 2 নম্বৰত আছে দৈশ্যম, 3 নম্বৰত আছে পুজো, 4 নম্বৰত আছে বিজয়। এই 4টা অপচনৰ পৰা এটা অপচন শুদ্ধ হ'ব। মঞ্জিল দাসে সুধিছে প্ৰশ্নটো কওক। প্ৰশ্নটো হৈছে বাংলাদেশত দুৰ্গা পূজাৰ আনটো নাম কি? বাংলাদেশত দুৰ্গা পূজাৰ আনটো নাম কি? অপচন দিয়া হৈছে ফখৰুদ্দিনে পুজো বুলি দিছে, জামাল আলীয়ে পুজো বুলি দিছে, আৰু 4টা অপচন দিয়া হৈছে, শুদ্ধ উত্তৰ ক'ব লাগে। নৱৰাত্ৰি দিছে, বিজয় বুলি দিছে, পুজো বুলি দিছে, শেখ আব্দুল্লাহ বিজয় বুলি দিছে, তাৰপিছত খাইৰুল বিজয় বুলি দিছে, তাৰপিছত বিল্লালে পুজো বুলি দিছে, বিল্লাল হুছেইন হক, খাইৰুল হক নেকি? খাইৰুল হক, বিল্লাল হুছেইনে মুক্তাৰ দিছে বি মানে দক্ষিণ 4 নম্বৰ মানে বিজয়। মুক্তাৰ দিছে 4 নম্বৰ মানে বিজয়। উত্তৰটো নামটো লিখি নাম লিখিব লাগিব, বিজয়। নিতু শইকীয়া লিখিছে বিজয়। ঠিক আছে, আমি এতিয়া শুদ্ধ উত্তৰ। মঞ্জিল দাসে লিখিছে ভগৱতী পূজা। আচ্ছা ঠিক আছে, লিখিছে দুৰ্গা পূজা। ঠিক আছে, আমি শুদ্ধ উত্তৰ পাই গৈছো ইতিমধ্যে। 4জনে শুদ্ধ উত্তৰ দিছে আমাৰ মাজত। বাংলাদেশত দুৰ্গা পূজাৰ আন এটা নাম হ'ল বিজয়। প্ৰথমে শুদ্ধ উত্তৰ দিছে আছাদ আলী, দ্বিতীয়ত দিছে শেখ আব্দুল্লাহ, তৃতীয়ত দিছে খাইৰুল হক, আৰু চতুৰ্থত দিছে নিতু শইকীয়া। তেওঁলোকক ধন্যবাদ জনাইছো। আৰু পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িম। পৰৱৰ্তী প্ৰশ্ন আমাৰ কামালউদ্দিন ছাৰ ডাঙৰীয়াক ক'বলৈ অনুৰোধ জনাইছো। 6 নম্বৰ মিলোৱা আছে, আপুনি 6 নম্বৰটো দিয়ক। একো নাই, নাজানিব পাৰে। ঠিক আছে, আমি প্ৰথমতে এতিয়া যিখন প্ৰশ্ন আমি কৰিবলৈ গৈ আছো, এই প্ৰশ্নৰ উত্তৰ ইতিমধ্যে আমি প্ৰথমতে দিছিলো লাইভত আহোঁতে হয়তো আমি কৈছিলো
তথাপি মই প্ৰশ্নটো কৰিব বিচাৰিছো যে প্ৰশ্নটো হৈছে দুৰ্গা পূজা যিটো আমাৰ ষ্টাৰ্টিং হৈ গ'ল, এই দুৰ্গা পূজাৰ আমাৰ যিটো মূৰ্তি আমাৰ দুৰ্গা পূজা থলীত যিটো ৰখা হৈছে দুৰ্গা মণ্ডপত, এই দুৰ্গা মণ্ডপৰ পৰা এই মূৰ্তিটো কোন দিনাখন দুৰ্গা পূজাৰ কোন দিনাখন বিসৰ্জন দিয়া হয়? একেবাৰে সহজ প্ৰশ্ন, দুৰ্গা পূজাৰ মূৰ্তি কোন দিনাখন বিসৰ্জন দিয়া হয়? বিল্লাল হুছেইন দাদাই কৈ আছিল যে মানে সহজ প্ৰশ্ন দিব লাগে, সেইকাৰণে এতিয়া আমি সহজ প্ৰশ্ন দিছো। শুদ্ধ উত্তৰ সোনকালে আহিব লাগে। এতিয়ালৈকে কাৰো কমেণ্ট অহা নাই। মানে ষষ্ঠী, সপ্তমী, অষ্টমী, দশমী। হেমন্ত মই লাইভত আছো। কোনে লিখিলে? আশা আলী দশমী, বিজয়া দশমী, ইকৰামুল ইছলাম। ইতিমধ্যে বহুতৰ শুদ্ধ উত্তৰ হৈছে, ইতিমধ্যে ওপৰত গুচি গ'ল। চবৰে শুদ্ধ হৈছে উত্তৰ, কোনেও মানে ভুল দিয়া নাই, এইটো সকলোৱে জানে। কিন্তু প্ৰথমত যে ইণ্টাৰনেটৰ কাৰণে হয়তো কিছুমানৰ উত্তৰ হয়তো আমি দেৰিকে পাওঁ, সেইটোতো আপোনালোকে বেয়া ভাবিব নালাগে, যিহেতু আমি প্ৰথম উত্তৰ চাৰিটাহে আমি লিপিবদ্ধ কৰোঁ। ইতিমধ্যে আমাৰ মাজত কমেন্ট বক্সত একেবাৰে সৰ্বপ্ৰথম উত্তৰ দিছে বিচিত্ৰ মণ্ডল। আমি সকলোৱে জানো যে দশমীৰ দিনাই দুৰ্গা পূজাৰ বিসৰ্জন দিয়া হয়। একদম সৰ্বপ্ৰথমে উত্তৰ দিছে বিচিত্ৰ মণ্ডল, দ্বিতীয়তে উত্তৰ দিছে মঞ্জিল দাস, আৰু তৃতীয়তে শুদ্ধ উত্তৰ দিছে আব্দুল হাফিজ, আৰু চতুৰ্থত শুদ্ধ উত্তৰ দিছে ৰিজৱান আহমেদ। আমি তেওঁলোকৰ নামবিলাক লিপিবদ্ধ কৰিছো আৰু পৰৱৰ্তী প্ৰশ্নলৈ আমি যাম অতি সোনকালেই। আৰু যিসকলে কিবা কমেন্ট কৰিছে, যদি কিবা সাউন্ড প্ৰব্লেম হৈ আছে বা কিবা অসুবিধা আছে আপোনাক জনাব পাৰে, আমি দুৰ্গা পূজাত বাহিৰত চাউণ্ড হৈ আছে, তাত সাউন্ড সিস্টেম চাগে টেস্টিং কৰি আছে, কোনোবাই ল'ব বিচাৰি আছে। দুৰ্গা পূজাৰ লাষ্ট দিনা, এইটো আমি সকলোৱে জানো দুৰ্গা পূজাৰ লাষ্ট দিনা, কিন্তু তাৰ এটা নাম আছে। প্ৰথমে ষষ্ঠী বুলি কয়, তাৰপিছত সপ্তমী, অষ্টমী, নৱমী, দশমী। পৰৱৰ্তী আমি প্ৰশ্নলৈ গৈ আছো। যিসকলে শুদ্ধ উত্তৰ দিছে ধন্যবাদ, আৰু যিসকলে নতুনকে লাইভত সংযোগ হৈছে, নতুনকে আছাদুল আহিছে, কি কি নিয়ম আছে? নিয়ম আমি তেনেকুৱা দিয়া নাই একো। যিসকলৰ কমেন্ট সৰ্বপ্ৰথম আহিব তেওঁলোকক আমি 20 নম্বৰ দিম, যাৰ ছেকেণ্ড আহিব কমেন্ট তাক আমি 15 নম্বৰ, আৰু থাৰ্ড আহিলে 10 নম্বৰ, আৰু ফৰ্থ আহিলে 5 নম্বৰ, তেনেকে আমি নম্বৰ দিম। আৰু যাৰ পইণ্ট বিলাক সৰ্বাধিক হ'ব তেওঁক আমি কিতাপেৰে পুৰস্কৃত কৰিম। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পৰৱৰ্তী প্ৰশ্ন থাকিব 5 নম্বৰ, 6 নম্বৰ হৈ গ'ল 5। পুনৰাই সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালো। আমি এতিয়া দুৰ্গা পূজা সন্দৰ্ভত 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। গতিকে 5 নম্বৰ প্ৰশ্নটো একেবাৰে সহজ, যে আমি সকলোৱে দুৰ্গা পূজাৰ যিটো মণ্ডপ, এই পূজা মণ্ডপত আমি সকলোৱে যাওঁ, আমি তাতে চাওঁ তাত কি কৰা হয়, গোটেই বস্তুবিলাক আমি জানো বা চাওঁ। তাতে এতিয়া প্ৰশ্নটো হ'ল দুৰ্গা পূজাৰ সময়ত সাধাৰণতে দেৱীক আগবঢ়োৱা মূল খাদ্য কি? দুৰ্গা পূজাৰ সময়ত যিটো দুৰ্গা মণ্ডপত তেখেতক কি খাদ্য হিচাপে কি আগবঢ়োৱা হয়? আৰাধনাত কি খাদ্য দিয়া হয়? যিসকলে জানে শুদ্ধ উত্তৰ সোনকালে জনাওক। প্ৰশ্ন চাগে নিশ্চয় গম পাইছে। দুৰ্গা পূজাৰ সময়ত মানে সাধাৰণতে দেৱীক কিহেৰে আৰাধনা কৰা হয়? যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নাম আমি ইয়াত লিপিবদ্ধ কৰিম। যদি আপোনালোকে শুদ্ধ উত্তৰ দিয়া নাই তেনেহলে আমি অপচন বিলাক কৈ দিম। মঞ্জিল দাসে লিখিছে মোৰ স্কোৰ দি যাব, আমি লিখি আছো। পায়স লিখিছে, ফাইলুলে লিখিছে লাডু, শেখ আব্দুল্লাহ লিখিছে মাছ পুৰা, ইকৰামুল ইছলামে লিখিছে লাডু। যাৰ শুদ্ধ উত্তৰ আহিব আমি তাৰ নামটো লিখি ৰাখিম। খিচিৰি খুৱাই বাৰু, নিতু শইকীয়া লিখিছে লাডু। অপচন আছে, অপচন কেইটা মই কামাল ছাৰক ক'বলৈ অনুৰোধ জনাইছো। এই 4টা অপচনৰ ভিতৰত এটা শুদ্ধ উত্তৰ, আৰু যিয়ে শুদ্ধ উত্তৰ দিব
গোটেইকেইটাই ব্যৱহাৰ হয় প্ৰায় ক্ষেত্ৰতে, কিন্তু হয়তো অপচন বিলাক যিকেইটা দি আছো হয়তো কমনো থাকিব পাৰে, কিন্তু আটাইতকৈ বেছি কি বোলে মানে শব্দটো কোনটো শুদ্ধ হ'ব পাৰে মানে সেইটো আপোনালোকে দিব। মই 4টা উত্তৰ দি আছো, 4টা উত্তৰত মই অপচন দি আছো, যে অপচনত 4টা থাকিব। এটা হ'ল লাডু, যিটো আপোনালোকে অলৰেডি দিছে, তাৰপিছত ক্ষীৰ, তাৰপিছত আছে সন্দেশ আৰু ভোগ। 4টা আছে, 4টাৰ ভিতৰত শুদ্ধ উত্তৰ যিটো হ'ব, আমাৰ যিটো প্ৰশ্ন আছিল দুৰ্গা পূজাৰ সময়ত সাধাৰণতে দেৱীক কিহেৰে আৰাধনা কৰা হয়, এই প্ৰশ্নৰ শুদ্ধ উত্তৰ যিয়ে দিব আমাৰ ইয়াত যিটো আছে ক্ষীৰ, শেখ আব্দুল্লাহ লিখিছে ক্ষীৰ, আৰু লাডু, ক্ষীৰ, সন্দেশ আৰু সকলোখিনিয়ে লিখিছে ধক। ধক মানে বুজি পোৱা নাই, ধক। মঞ্জিল দাসে লিখিছে ক্ষীৰ, পায়স। মানে ই ভোগ লিখিব বিচাৰিছিল, কিজানি ভোগ হৈ গ'ল। জামান আলী শুদ্ধ উত্তৰ আহিলে ভোগ। শুদ্ধ উত্তৰ আহিলে আমি লিখি যাম আৰু আপোনালোকে কমেন্টত জনাই দিয়ক। ইকৰামুল্লাহ লিখিছে ক্ষীৰ। আপুনি কমেন্ট বিলাক পঢ়ি যাব। আসাদে দিছে ক্ষীৰ। আসাদে লিখিছে ক্ষীৰ, ইকৰামুল্লাহ লিখিছে ক্ষীৰ। ফকর উদ্দিনে দিছিলে ভোগ। এইটো ওপৰত দিয়া আছিল। শুদ্ধ উত্তৰ দি যাওক আপোনালোকে, আমি লিখি যাওক আপোনালোকে। আব্দুল হাফিজে লিখিছে ভোগ। ভোগ। তাৰপিছত ফকর উদ্দিনেও দিছিলে ভোগ, ফকর উদ্দিনে আগতে দিছে, আকৌ লিখিছে। আসাদুল ইসলামে দিছে ক্ষীৰ, ফকর উদ্দিনে ভোগ আকৌ লিখিছে। ফকর উদ্দিনে আৰু লিখিব নালাগে, তুমি যিহেতু দিছা এটা অপশনে দি আছা। এটা অপশন বাৰে বাৰে দিব নালাগে, এবাৰ শুদ্ধ উত্তৰ দিলে আমি শুদ্ধ উত্তৰ আহিলে আমি সমাপ্ত কৰিম। পৰৱৰ্তী প্ৰশ্নলৈ যাম আমি। ইতিমধ্যে বহু কেইজনে কমেন্ট দিছে, লাডু, ক্ষীৰ, ভোগ, মাছ পোৰা। আমি শুদ্ধ উত্তৰ বিচাৰিছো। শুদ্ধ উত্তৰ যাৰ পৰা আহিব, ইকৰামুল ইছলামে লিখিছে একো। আকৌ কওক যে অপশনসমূহ হ'ল লাডু, ক্ষীৰ, তাৰপিছত সন্দেশ আৰু ভোগ। ভোগ। ইতিমধ্যে আমাৰ মাজত বহুত কেইটা কমেন্ট আহিছে, যদিও এতিয়ালৈকে আমি শুদ্ধ উত্তৰ পোৱা নাই। যিসকলে শুদ্ধ উত্তৰ দিয়া নাই তেওঁলোকক শুদ্ধ উত্তৰ দিবলৈ অনুৰোধ জনাইছো। মঞ্জিল দাসে হোৱা নাই নেকি? আমি লাষ্টত জনাই দিম, এতিয়ালৈকে আমাৰ শুদ্ধ উত্তৰ অহা নাই। শুদ্ধ উত্তৰ আহিলে আমি জনাই দিম। আসাদ আলী লিখিছে সন্দেশ, বিচিত্ৰ মণ্ডলে লিখিছে ভোগ, আৰু ইকৰামুলে লিখিছে ভোগ। গতিকে আমাৰ হৈ গৈছে, উত্তৰসমূহ আমি পাই গৈছো। এতিয়া আজমলে জনাব শুদ্ধ উত্তৰ কোনটো হয়। ইয়াত 4টা অপশন আছে, যদিও আমি এইটো ইমান বিশেষ নাজানো, কিন্তু আমি যিটো মানে শুদ্ধ উত্তৰ পাইছিলো ভোগ বুলিয়ে পাইছো। আপোনালোকে যদি কোনোবাই জানে জনাব। আমি কিন্তু পাইছিলো শুদ্ধ উত্তৰ ভোগ, তেনেহলে আমি ভোগটোৱে স্বীকৃতি দিছো। প্ৰথম শুদ্ধ উত্তৰ জনাইছে ফকর উদ্দিন, দ্বিতীয়তে জনাইছে আব্দুল হাফিজ, তৃতীয়ত জনাইছে বিচিত্ৰ মণ্ডল, আৰু চতুৰ্থতে জনাইছে ইকৰামুল ইছলাম। ধন্যবাদ জনাইছো, আৰু আপোনালোকে পেজটো ফলো কৰি ৰাখিব, পৰৱৰ্তী সময়ত যাতে আমি লাইভ অহাৰ লগে লগে আপোনালোকে সংযোগ হ'ব পাৰে। আৰু আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাম। 4 নম্বৰ ইতিমধ্যে হৈ গ'ল, 1, 2, 3, 4, 5টা গুচি গ'ল। এতিয়া আৰু 5টা প্ৰশ্ন বাকী আছে। তাৰ মাজত আমি প্ৰায়বিলাকে দুৰ্গা পূজাৰ বিষয়ে আলোচনা কৰিম, কিন্তু শেষত এটা প্ৰশ্ন আছে, একদম ভাল লগা প্ৰশ্ন, আপোনালোকে থাকিলে ভাল পাব। শেষৰ প্ৰশ্নলৈ অপেক্ষা কৰিব। মঞ্জিল দাসে লিখিছে ভোগ মানে আগবঢ়োৱা সকলো বস্তু। বিচিত্ৰ মণ্ডলে জানিব, কাৰণ আমাৰ দুৰ্গা পূজা বিশেষকৈ বঙালী মানুহে বঙালীসকলে বেছি পালন কৰে। আমাৰ সেইকাৰণে হয়তো তেখেতে ভালদৰে জানে। বস্তু নহয়, ভোগ এটা বস্তু নহয়। বস্তু বুলি কোৱা নাই। বৰ্তমান আমি ভোগটোৱে শুদ্ধ বুলি লিখিছো, কাৰণ এইটো আমি গুগলৰ পৰা সাৰ্চ কৰি বস্তুখিনি তথ্যখিনি লৈছো। যদি নহয় পৰৱৰ্তী সময়ত এইটো লৈ আমি আলোচনা কৰিম। আজি আমি শুদ্ধ উত্তৰ ভোগ বুলিয়ে ধৰি লৈছো, কাৰণ ইয়াত আমি 4টা শুদ্ধ প্ৰশ্নৰ উত্তৰত শুদ্ধ প্ৰশ্নৰ উত্তৰ ভোগ বুলিয়ে দিছে আমাক। ভোগ এটা বস্তু নহয়। ভোগ বস্তু বুলি আমি কোৱা নাছিলো, আমি কৈছিলো খাদ্য, মানে মূল খাদ্য, যিটো নেকি তোমাৰ আৰাধনা কৰা হয়, কি খাদ্য আগবঢ়োৱা হয়, তেনেকুৱা প্ৰশ্নহে আমি কৈছিলো। খাদ্য হিচাপে কৈছিলো, বস্তু হিচাপে কোৱা নাই। আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো আমি।
যে দুৰ্গা পূজা সন্দৰ্ভতে তাৰ হ'ব প্ৰশ্নখনো এই প্ৰশ্নখনো দুৰ্গা পূজাৰ সন্দৰ্ভতে আছে একেবাৰে সহজ আমি দুৰ্গাৰ যিখন প্ৰতিমূৰ্তি বা মূৰ্তি এইখন আমি সকলোৱে দেখা পাওঁ দুৰ্গা মণ্ডপত গ'লে তেখেতৰ দুৰ্গা দেৱীৰ লগত এজন অসুৰকো কিন্তু সংযুক্ত খাই আছে দুৰ্গা দেৱীৰ লগত একেটা মূৰ্তিৰ তলতে ভৰিৰ তলত দুৰ্গা দেৱীৰ ভৰিৰ তলত এজন অসুৰৰ মূৰ্তি আছে সেই অসুৰজনৰ নাম কি এতিয়া প্ৰশ্নটো যদি আৰু বেলেগ ধৰণে কৰা হয় দেৱী দুৰ্গাই যিজন অসুৰক পৰাস্ত কৰিছিল সেই অসুৰজনৰ নাম কি মঞ্জিত দাস বহুত ভাল প্ৰশ্ন বুলি কৈছে যে সুন্দৰ প্ৰশ্ন আৰু তেখেতে উত্তৰ দিছে মহিষাসুৰ ইংৰাজীত লিখিছে মই ইংৰাজী মতে উচ্চাৰণটো কৰিছো মঞ্জিত দাস মহিষাসুৰ ৰিজৱান আহমেদেও দিছে মহিষাসুৰ তাৰপিছত বিচিত্ৰ মণ্ডলে দিছে মহিষাসুৰ আৰু ইকৰামুলে দিছে মহিষাসুৰ গতিকে আমি শুদ্ধ উত্তৰ পাই গৈছো প্ৰথম চাৰিজনে যিটো অপচনত লিখিছে শেখ আব্দুল্লাহ হয়তো লেট হ'ল খাইৰুল ইছলাম শুদ্ধ উত্তৰ কিন্তু লেট হৈছে গতিকে প্ৰথম আমি চাৰিটা শুদ্ধ উত্তৰ পাই গৈছো এতিয়া আজমলে জনাব প্ৰথম আমি চাৰিজনৰ নাম ইতিমধ্যে আমি শুদ্ধ উত্তৰ পাইছো সকলোৱে শুদ্ধ উত্তৰে দিছে তাৰ ভিতৰত প্ৰথমে দিছে মঞ্জিল দাস আৰু দ্বিতীয়ত দিছে ৰিজৱান আহমেদ তৃতীয়তে দিছে বিচিত্ৰ মণ্ডল আৰু চতুৰ্থতে দিছে ইকৰামুল ইছলাম আমি শুদ্ধ উত্তৰ পাই গৈছো নিতু শইকীয়াও লিখিছে শুদ্ধ উত্তৰে কিন্তু পলম হৈ গ'ল আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম কাৰণ আমি লাইভত বেছি সময় নাথাকো আপোনালোকে জানে আমি 10টা প্ৰশ্ন আলোচনা কৰিম আৰু আজিৰ লাইভতে আমি ৰিজাল্টটো ঘোষণা কৰিম সেইকাৰণে আমি দেৰি নকৰো পৰৱৰ্তী প্ৰশ্নলৈ যাম দেৰি নকৰো যেহেতু আমাৰ আৰু মাত্ৰ দুখন প্ৰশ্ন আছে মাত্ৰ 8 নম্বৰ প্ৰশ্ন আমাৰ গুচি গ'ল এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ আহিছো 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো একেবাৰে সহজ প্ৰশ্ন যে আমি দুৰ্গা পূজা আমি জানো আৰু সকলোৱে হয়তো চাবলৈ যাওঁ যিসকলে নকৰো বা কিছু ব্যক্তিয়ে হয়তো আজিকালি কৰে গতিকে হয়তো আমি দুৰ্গা পূজা চাবলৈ যাওঁ সকলোৱে 6টা কৈছে না ইয়াত আমি দুটা আছে ইয়াত আৰু দুটা কোৱেশ্চন ইয়াত আৰু দুটা কোৱেশ্চন পৰৱৰ্তী প্ৰশ্নলৈ যাম প্ৰশ্ন কেইটা 6টা গ'ল আৰু 4টা বাকি আছে আৰু 4টা প্ৰশ্ন বাকি আছে গতিকে আৰু তেতিয়াহ'লে আমি এতিয়া 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো 7 নম্বৰ প্ৰশ্নটো হ'ল যে কোনখন ৰাজ্যত দুৰ্গা পূজা আটাইতকৈ বেছি পালন কৰা হয় ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত দুৰ্গা পূজা আটাইতকৈ বেছি পালন কৰা হয় প্ৰশ্ন আৰু হ'ব নোৱাৰে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি দুৰ্গা পূজা পালন কৰা হয় আমি সকলোৱে চাবও যাও আমাৰে শুদ্ধ উত্তৰ আহিব লাগে কলিকতা এই ৰিজৱান আহমেদ লিখিছে ওয়েস্ট বেঙ্গল মঞ্জিলে লিখিছে ওয়েস্ট বেঙ্গল লিখিছে ওয়েস্ট বেঙ্গল ৰিজৱান আহমেদ তাৰপিছত জিয়াৰুলে দিছে ওয়েস্ট বেঙ্গল ৰিয়াজ আহমেদ দিছে কলকাতা প্ৰশ্নবিলাক আছিল ৰিজৱান আহমেদ তাৰপিছত আছে কমেন্ট মঞ্জিল দাস ৰিজৱান চিত্রা সব উত্তৰবিলাক চালে কমেন্ট আহি আছে ৰিজৱান ফকৰুদ্দিন মঞ্জিল দাস যদি কলকাতা দিছে কলকাতাটো শুদ্ধ নহয় এখন ৰাজ্যৰ হিচাপত আমি প্ৰশ্নটো কৰিছিলো ৰাজ্য গতিকে আমি শুদ্ধ উত্তৰ পাই গৈছো আজমলে জনাব ৰিজৱান মঞ্জিল দাস তাৰপিছত মঞ্জিল দাস জিয়াৰুল ইছলাম জিয়াৰুলৰ পিছত চোৱা বাহাৰুল ইছলাম আমাৰ চাৰ বাহাৰুল কেনসেল কৰিলো শেখ আব্দুল্লাহ আপোনালোকে নিশ্চয় জানিব লাগে ওয়েস্ট বেংগল আৰু কলকাতা পৃথক যিটো ওয়েস্ট বেংগল সেইটো হ'ল ওয়েস্ট বেংগল হ'ল পশ্চিমবংগ এটা ৰাজ্য আৰু কলকাতা হ'ল
কলকাতা হল এটা কেপিটেল, পশ্চিমবংগৰ এটা কেপিটেলৰ নাম হল কলকাতা। আমি সুধিছিলো ৰাজ্যৰ নাম, যিহেতু আমি সুধিছো যে ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি দুৰ্গা পূজা উৎসৱ পালন কৰা হয়। কলকাতাত হয়, কলকাতা হল কেপিটেল, কিন্তু পশ্চিমবংগ ৰাজ্যৰ নাম আমি সুধিছিলো। যিসকলে ৱেষ্ট বেংগল বুলি দিছে আমি তেওঁলোককহে শুদ্ধ বুলি ঘোষণা কৰিছো। তেওঁলোকৰ ভিতৰত প্ৰথমে শুদ্ধ উত্তৰ দিছে, ৰিকুৱেষ্ট কৰিব প্লিজ। পিছত কৈ দিম, এইটো মঞ্জিল দাই আপোনাৰ ফিল্মবিলাক মই নিজেও চাওঁ। গতিকে আমি লাইভত থকা সকলোকে অনুৰোধ জনাইছো যে মঞ্জিল দাস আমাৰ একেবাৰে কাষত থকা ওচৰত থকা মোৰে বন্ধুবৰ, তেখেতৰ এটা শৰ্ট ফিল্মৰ এটা চেনেল আছে আৰু ভালভাৱে বনোৱা শৰ্ট ফিল্মসমূহ সকলোকে চাবলৈ মই অনুৰোধ জনালো। ইতিমধ্যে যিসকলে আমাক শুদ্ধ উত্তৰ দিছে তেওঁলোকৰ নামবিলাক আমি কৈ দি আছো। ৰিজৱান আহমেদে শুদ্ধ উত্তৰ দিছে প্ৰথম, দ্বিতীয়ত দিছে মঞ্জিল দাস, তৃতীয়ত দিছে জহিৰুল ইছলাম আৰু চতুৰ্থতে দিছে শেখ আব্দুল্লাহ। যিসকলে কলকাতা দিছে আমি তেওঁলোকক শুদ্ধ বুলি ঘোষণা কৰা নাই, কাৰণ কলকাতা আৰু ৱেষ্ট বেংগল হ'ল এটা চিটি আৰু ৰাজ্যখনৰ নাম হ'ল, ষ্টেটখনৰ নামটোহে আমি সুধিছিলো, গতিকে ষ্টেটখনৰ নাম হ'ল পশ্চিমবংগ। আৰু মঞ্জিল দাসৰ যিটো ৰিকুৱেষ্ট, তেখেতে বহুত ধুনীয়াকে শৰ্ট ফিল্ম বিলাক বনাই, আমিও নিজে চাইছো, বহুত ভাল লাগে। আপোনালোকেও চাব, চালেই গম পাব কিমান মানদণ্ডৰ, কিমান উন্নত মানদণ্ডৰ ফিল্ম বনাই বৰ্তমান যুগৰ লগত মিলাই। আৰু পৰৱৰ্তী আমি প্ৰশ্নলৈ যাম, আৰু 3টা প্ৰশ্ন বাকী আছে। পৰৱৰ্তী প্ৰশ্ন আমাৰ একেবাৰে সহজ প্ৰশ্ন। আমাৰ সংযোগটো বিচ্ছিন্ন হৈছিল, আকৌ আহিছে। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। যিসকলে প্ৰশ্নটো শুনা নাই আপোনালোকে শুনি ল'ব প্ৰশ্নটো। আমি যিসমূহ প্ৰশ্ন আজি দুৰ্গা পূজাৰ সন্দৰ্ভত আমি কৰিলো, তাৰে আটাইতকৈ সহজ প্ৰশ্ন এতিয়া আগবঢ়াব বিচাৰিছো। এই প্ৰশ্নটো হ'ল, দুৰ্গা পূজা সাধাৰণতে কিমান দিন চলি থাকে? কিমান দিনলৈ থাকে দুৰ্গা পূজা? আমি বহুত কেইজন আমাৰ লাইভৰ পৰা কাটি গৈছে, যিসকলে কাটি গৈছে সোনকালে আহক লাইভত। আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো। নেটৱৰ্ক প্ৰব্লেম হয়, আমাৰ নেটৱৰ্কটো প্ৰব্লেম কৰি আছে এতিয়া, ইমান সময় ভালে চলি আছিল। তেতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ, আপোনালোকে শুদ্ধ উত্তৰ দিয়ক আৰু আমি আৰু 2টা প্ৰশ্নৰ পিছতে সমাপ্ত কৰিম। দুৰ্গা পূজা সাধাৰণতে কিমান দিন থাকে? এইটোৱে প্ৰশ্ন। দুৰ্গা পূজা কিমান দিন থাকে? কিমান ক্লিক কৰা হৈছে? আহি যাব, ঠিক আছে, আহিছে। 4 দিন। বহুত কেইজনে দিছে, মঞ্জিল দাসে লিখিছে 5 দিন, আৰু ফকৰুদ্দিনে 5 দিন দিছে, শেখ আব্দুল্লাহ 4 দিন দিছে, আৰু ইকৰামুল ইছলামে 5 দিন দিছে, আসাদ আলীয়ে 5 দিন। ৱাইফাইটো অন কৰি দিয়ক। ৱাইফাই অন। এতিয়া চলি আছে চাগে ভালে ভালে। নেটৱৰ্ক প্ৰব্লেম দি আছে আমাৰ তাত। নেটৱৰ্ক প্ৰব্লেমৰ বাবে হয়তো লাইভৰ পৰা বহু কেইজন আঁতৰি গ'ল, গতিকে পুনৰাই সংযোগ হ'বলৈ অনুৰোধ জনাইছো। খাইৰুল ইছলামে খাইৰুল হকে দিছে 6 দিন। 5 দিন। আমি শুদ্ধ উত্তৰটো পাই গৈছো, আপোনালোক শুদ্ধ উত্তৰটো জনাবলৈ অনুৰোধ জনোৱা হ'ল। ইতিমধ্যে আমি যিসকলে শুদ্ধ উত্তৰ দিছে তেওঁলোকৰ নামবিলাক আমি ক'বলৈ ওলাইছো। আমি পাই গৈছো প্ৰথমতেই যিসকলে শুদ্ধ উত্তৰ দিছে তেওঁলোক হ'ল, প্ৰথম দিছে মঞ্জিল দাস, দ্বিতীয়তে দিছে ফকৰুদ্দিনে, তৃতীয়তে দিছে ইকৰামুল ইছলাম, আৰু চতুৰ্থতে দিছে আসাদ আলী। আমি তেওঁলোকে শুদ্ধ উত্তৰ দিয়া বুলি ঘোষণা কৰাৰ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। এইটো নহয়, ইয়াতে দিয়া আছে, আমি ইয়াত আৰু 2টা প্ৰশ্ন আলোচনা কৰিম। আজমলকে বাকী প্ৰশ্নসমূহ আগবঢ়াবলৈ মই অনুৰোধ জনাইছো। মই আৰু 2টা প্ৰশ্ন নিজাববীয়াকৈ লিখিছিলো ইয়াৰ বাহিৰত। এটা হ'ল দুৰ্গা পূজাৰ লগত জড়িত, আৰু এটা হ'ল আমি ফেচবুকৰ লগত জড়িত। প্ৰথম প্ৰশ্নটো হ'ল, দুলীয়াজান আমি সকলোৱে জানো বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে, নিউজতো চলি আছে, আকৌ সকলো বাতৰি কাকত, ফেচবুক সকলোতে চলি আছে এটা চৰ্চা। দুলীয়াজান যুৱ সংঘৰ দ্বাৰা আয়োজিত জয়নগৰ সাৰ্বজনীন যিটো শ্ৰী শ্ৰী দুৰ্গা পূজা মণ্ডপ আছে, তাত কিতাপেৰে বনাইছে। দুলীয়াজান যুৱ সংঘয়ে কিতাপেৰে বনাইছে। তাত সৰ্বমুঠ কিমানটা কিতাপ লাগিছে? আমি নিউজত পাইছো, যিসকলে পাইছে শুদ্ধ উত্তৰ দিব বুলি আশা ৰাখিছো। কিমানটা কিতাপেৰে পূজা মণ্ডপটো নিৰ্মাণ কৰিছে? উত্তৰ দিব লাগে। আমাৰ অসমীয়া সাহিত্যৰ কাণ্ডাৰী যিসকল আছে তেওঁলোকৰ নামেৰে বনাইছে। ধৰক
মৃত্যুঞ্জয় কিতাপটো ধুনীয়াকে তাত দি দিছে। আমাৰ যিমান অসমীয়া সাহিত্যৰ কিতাপ আছে তাত কিতাপৰ ছবি দি এজনে লিখিছে 21,000 শুদ্ধোত্তৰ দি থাকক কিমানটা টোটেল কিতাপ ব্যৱহাৰ কৰিছে। আমাৰ মঞ্জিল দাস মজা লাগিল কামাল ছাৰ আৰু তোমালোকৰ লগত ৰিজৱানে লিখিছে তোমাকো আজি 21,000, শেখ আব্দুল্লাহ লিখিছে 21,000। আমি কিছুদিন আগতে নিউজত পাইছো শুদ্ধ উত্তৰ আহিব লাগে 21,000। ৰিজৱান, শেখ আব্দুল্লাহ, ইকৰামুল, ৰিজৱান, শেখ আব্দুল্লাহ আৰু ইকৰামুল। পিংকু গৌৰ হয়তো নতুনকে লাইভত সংযোগ হৈছে। পিংকু গৌৰ ধন্যবাদ জনাইছো আমাৰ লাইভত সংযোগ হোৱাৰ বাবে। পিংকু গৌৰ বহুত সময় পিছত আহিছে, শুদ্ধ উত্তৰ দিব চেষ্টা কৰিছে। মঞ্জিল দাসে লিখিছে 20,000, ফকৰুদ্দিনে 21,000 দিছে, বিচিত্ৰই 21,000 দিছে, পিংকু গৌৰে 10,000 লিখিছে। যিসকলে উত্তৰ দিছে 20,000 প্লাছ। আমি নিউজতো পাইছো তেনেকে নিৰ্দিষ্ট দি দিছিল যে ইমানটা কিতাপৰে। নিতু শইকীয়া লিখিছে 20,000 লিখিছে, শইকীয়া। তাৰপিছত আব্দুল হাফিজে লিখিছে 20,000। আব্দুল হাফিজ আছিল আগৰ পৰাই। আব্দুল হাফিজ আমাৰ টাইমছ মিডিয়া 24ৰ স্বত্বাধিকাৰী। ধন্যবাদ জনাইছো লাইভত সংযোগ হোৱাৰ বাবে। ইকৰামুল ইছলামে লিখিছে 21,000 গেৰাণ্টি। বাৰু আমিও নিজত চাই আছিলো, গেৰাণ্টি আকৌ কাটি দিলে, ডিলিট কৰি দিলে কমেণ্টটো। তাৰপিছত আৰু শুদ্ধ উত্তৰ আহিব লাগে। শুদ্ধ উত্তৰ আহিলে আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম আৰু আজিৰ ফলাফল ঘোষণা কৰিম। আজিৰ ফলাফল হোৱাৰ পিছত পৰৱৰ্তী সময়ত আমি আজিৰ ফলাফলৰ পুৰস্কাৰসমূহ বিতৰণ কৰিম। মঞ্জিল দাসৰ কমেণ্টত লাইক আহিছে কাৰোবাৰ। মঞ্জিল দাস বহুত এক্টিভ মানুহ, ফেচবুকতো এক্টিভ আৰু লগতে তেখেতে ধুনীয়া শৰ্ট ফিল্ম বনাই আছে। ইকৰামুল ইছলাম, ইকৰামুল ইছলাম গেৰাণ্টি কাটি গৈ এতিয়া 20,000 আছে। আমি শুদ্ধ উত্তৰ পাই গৈছো। দুৰ্গা পূজা যিটো দুলীয়াজান যুৱ সংঘৰ দ্বাৰা আয়োজন কৰিছে পূজা মণ্ডপটি, তাত সৰ্বমুঠ 20,000 কিতাপ ব্যৱহাৰ হৈছে বুলি আমাক নিউজত জনাইছে বা আমি বিভিন্ন সংবাদ জগতৰ লগতে পৰ্টেলসমূহত চাই আছো। আমি শুদ্ধ উত্তৰ 20,000 বুলিয়ে ধৰি লৈছো। প্ৰথমে শুদ্ধ উত্তৰ দিছে মঞ্জিল দাস আৰু দ্বিতীয়ত শুদ্ধ উত্তৰ দিছে নিতু শইকীয়া, তৃতীয়তে শুদ্ধ উত্তৰ দিছে আব্দুল হাফিজ আৰু চতুৰ্থতে শুদ্ধ উত্তৰ দিছে ইকৰামুল ইছলাম। আমি ধন্যবাদ জনাইছো সকলোকে আৰু আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম। আমাৰ পৰৱৰ্তী প্ৰশ্ন আৰু অন্তিম প্ৰশ্ন, আমি আজি অন্তিম প্ৰশ্ন শেষ হোৱাৰ লগে লগে আমি ফলাফলো ঘোষণা কৰিম লগে লগে। অন্তিম প্ৰশ্ন হ'ল, আমি সকলোৱে ফেচবুকত লাইভত আহিছো। ফেচবুক লৈ মই এটা প্ৰশ্ন কৰিম, কাৰণ আমি ফেচবুকৰ জৰিয়তে আজি সকলোৱে বিভিন্ন জগাৰ পৰা আহি আজি আমাৰ লগত সংযোগ হৈছে। ভাল লাগিছে, কিমান দূৰৰ পৰা মানুহ আহিছে। তেওঁলোকক ধন্যবাদ জনাইছো, দূৰৰ মানুহ আহি আমাৰ লগত সংযোগ হোৱাৰ বাবে। একমাত্ৰ জৰিয়া হ'ল ফেচবুক, আৰু ফেচবুকৰ জন্মদাতা বা পিতৃ আমি সকলোৱে জানো, মাৰ্ক জুকাৰবাৰ্গ। এতিয়া প্ৰশ্নটো হ'ল, মাৰ্ক জুকাৰবাৰ্গৰ সম্পূৰ্ণ নামটো কি? যদি আপোনালোকে শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত লিখি দিয়ক। মাৰ্ক জুকাৰবাৰ্গৰ সম্পূৰ্ণ নাম কি? ইংৰাজীত দিলেও হ'ব, অসমীয়াত দিলেও হ'ব, কিন্তু যাৰ বানান শুদ্ধ আহিব আমি তাৰ নামটোহে শুদ্ধ বুলি ঘোষণা কৰিম। সোনকালে আহিব লাগে। আমি সকলোৱে জানো ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গ। মাৰ্ক জুকাৰবাৰ্গৰ সম্পূৰ্ণ নাম কি জনাব লাগে। আজিৰ অন্তিম প্ৰশ্ন আৰু ইয়াৰ পিছত আমি সামৰণি মাৰিম। শুদ্ধ উত্তৰ সোনকালে আহিব লাগে। এতিয়ালৈকে কাৰো কমেণ্ট অহা নাই। গুগলত গ'লে কিন্তু দেৰি হৈ যাব। যিসকলে আৰু এটা কথা তাৰ মাজতে কৈ থব বিচাৰিছো, আমাৰ এটা ইতিমধ্যে আজিৰ পৰা যে মাৰ্ক ইলিয়ট জুকাৰবাৰ্গ, মঞ্জিল দাসে লিখিছে মাৰ্ক ইলিয়ট জুকাৰবাৰ্গ, মঞ্জিল দাসে লিখিছে মাৰ্ক জুকাৰবাৰ্গ, আব্দুল মাৰ্ক জুকাৰবাৰ্গ নহয়, জামাল আলিয়ে লিখিছে মাৰ্ক, শেখ আব্দুল্লাহ, শেখ আব্দুল্লাহ, তাৰপিছত জামাল আলিয়ে দিছে মাৰ্ক ইলিয়ট জুকাৰবাৰ্গ, ৰিজৱানে দিছে মাৰ্ক ইলিয়ট জুকাৰবাৰ্গ, জামাল
আলী আৰু ৰিজৱান আমাৰ জামাল ভাই সংযোগ হোৱাৰ বাবে ধন্যবাদ জনাইছো। ৰিজৱান আহমেদ। ৰিজৱানলৈকে আমি প্ৰথম 4টা শুদ্ধ উত্তৰ পাই গলো। গতিকে আজমলে এতিয়া শেষ পৰ্যায়খিনি চলাই লৈ যাব। আপোনালোকে আলোচনা কৰক, মই টোটেলি ৰিজাল্টটো ওলাই দিওঁ। আপোনালোকে যিহেতু এতিয়া চূড়ান্ত যিটো ফলাফল, এতিয়া আজিৰ যিটো কুইজ প্ৰতিযোগিতা আছিলে চূড়ান্ত ফলাফল ঘোষণা কৰিব আৰু তাৰ পাছত আৰু ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গ আৰু তেখেতৰ সম্পূৰ্ণ নাম হ'ল মাৰ্ক ইলিয়াৰ্ড জুকাৰবাৰ্গ। যিসকলৰ বানান শুদ্ধ আহিছে আমি তেওঁলোকৰ নামবিলাক লিখিছো। প্ৰথম আহিছে মঞ্জিল দাস, ছেকেণ্ড আহিছে শ্বেখ আব্দুল্লাহ, থাৰ্ড আহিছে জামাল আলী আৰু ফৰ্থ আহিছে ৰিজৱান আহমেদ। সকলোকে ধন্যবাদ জনাইছো। লিখিছে বহুত ভাল লাগিল আৰু মই নাম্বাৰবিলাক ক্লাছ কৰি আছো। তো আপোনালোকে নিশ্চয় গম পাইছে আৰু আজি কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহুত দেৰিকে দিছা দেৰি হৈছে। তো দৰ্শক আপোনালোকৰ কেনেকুৱা লাগিছে আজি কুইজ অনুষ্ঠানত অংশগ্ৰহণ কৰি আপোনালোকে কমেণ্টত জনাব, যিহেতু এতিয়া সমাপ্ত হ'বই। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছো, ইতিমধ্যে আজিৰ পৰা এটা প্ৰতিযোগিতা অনলাইন ফটো প্ৰতিযোগিতা অনুষ্ঠান আৰম্ভ কৰা হৈছে। আজিৰ পৰা অহা 20 তাৰিখলৈ আপোনালোকে ফটো আমাৰ এই পেজত উল্লেখ থকা 3টা মোবাইল নম্বৰ দিয়া আছে, হোৱাটছআপ নম্বৰ। এই 3টা নম্বৰত ফটো প্ৰেৰণ কৰি নিজৰ নাম ঠিকনাৰ সৈতে আপোনালোকৰ ফটোখিনি এইখন আছামিলি নিউজৰ পেজত আপলোড কৰা হ'ব। আৰু সৰ্বাধিক লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোনে পাব তাক প্ৰথম পুৰস্কাৰ হিচাপে 3000 টকা উপহাৰ আগবঢ়োৱা হ'ব আৰু দ্বিতীয় স্থান লাভ কৰাজনক 2000 টকা উপহাৰ দিয়া হ'ব আৰু তৃতীয় স্থান লাভ কৰাজনক 1000 টকা পুৰস্কাৰ আগবঢ়োৱা হ'ব পুৰস্কাৰ হিচাপে। তো আপোনালোকে আমাৰ হেৰিবিলাক আপোনালোকে আমাৰ লাইভটো শ্বেয়াৰ কৰিব, খুবেই ভাল লাগিব। আৰু যিহেতু আমাৰ অনুষ্ঠানটো ইতিমধ্যে সমাপ্ত হৈছে আৰু অহাকালি 7টা বজাৰ লগে লগে আজিৰ দৰে কি ফটো দিব লাগিব বুলি এজনে প্ৰশ্ন কৰিছে। আপুনি ফটো এই মাৰ ফ্ৰণ্ট কেমেৰা তো ফটো আপোনালোকে প্ৰেৰণ কৰিব। ফটোটো সামাজিক মাধ্যমত যাতে আমি আপলোড কৰিব পাৰোঁ তেনেকৈ সামাজিক হ'ব লাগিব ফটোটো, যাতে আপোনালোকৰ গ্ৰুপ ফটো নহ'ব, ছিংগল ফটো লাগিব। আৰু সেই ফটো আমি যিটো আছাম এনি নিউজৰ পেজত ইতিমধ্যে বহুত প্ৰতিযোগীয়ে আমাৰ উপাধিটো কেনেকে ভুল বুলি কোৱা হৈছে। খাইৰুল আলিও আছিল বোলা, কিছুমান আৰু এজন আছে খাইৰুল আৰু আছে। তো আজিৰ দৰে আপোনালোকে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। অহাকালি সন্ধিয়া 7 বজাৰ লগে লগে আজিৰ দৰে অনুষ্ঠানত আপোনালোকে আপোনালোকে অলপ অপেক্ষা কৰক। আপোনালোকৰ ফলাফলসমূহ বুজি নাপায় নেকি? আশা মই মাৰি আছো তাত মাৰকচোন বুজি নাপায় নেকি? এইটো নেকি আপোনাৰ মোবাইল? কোনটো মাৰি কৈ দিম। আপোনালোকে অলপ আলোচনা কৰক, মই উত্তৰটো ওলাই আছো। খাইৰুল হক লিখিছে অহাকালি কুইজ হ'ব নেকি? নিশ্চয় জনোৱা হ'ব, আমাৰ স্বত্বাধিকাৰীয়ে জনাব। আমাৰ চামচুল মামা আছে, নিশ্চয় অহাকালিও কুইজ হ'ব, আপোনালোকে প্ৰস্তুত থাকিব। দাদা নেটটো হয় বহুত বেয়া কথা বলে ফ্ৰণ্ট কেমেৰা দিয়া। ফোন এবাৰ কাটিলে তো বাৰ পিছত নাই মাৰিব না। অলপমান সময় থাকক, নিশ্চয় আমি ফলাফলসমূহ ঘোষণা কৰিব পাৰিম। আমি ওলাই আছো ফলাফলসমূহ। সকলোকে মই অনুৰোধ জনাব বিচাৰিছো যিসকল লাইভত আছে যে আমি য'ৰ পৰা লাইভত আহিছো আছাম এনি নিউজ বা নৰ্থ ইষ্ট নিউজ, এই নিউজ চেনেলখন সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছো। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, তেখেতক আগবাঢ়ি যোৱাত এটা প্ৰেৰণা যোগাব। তেখেত আমাৰ মাজত উপস্থিত আছে স্বত্বাধিকাৰী শামছুল হক ডাঙৰীয়া। হয়, আপোনালোকে নিশ্চয় গম পাইছে আমাৰ শিক্ষক মহোদয়ে আপোনালোকক অৱগত কৰিছে। তো আমাৰ উদ্দেশ্যটো হ'ল নতুন যুৱ প্ৰজন্মই কি কৰে, আজিকালি এণ্ড্ৰইড মোবাইলৰ জৰিয়তে কি কৰে, ৰাস্তাৰ কাষত বহি পেলাই নানা ধৰণৰ গেমবিলাক খেলি থাকে। তাতকৈ যদি আজি যিটো অনুষ্ঠান আমি পাতিছো,
এনেকুৱা লাইভত যদি অংশগ্ৰহণ কৰি লাইভটো যদি চাই উত্তৰ দিব পাৰা নোৱাৰো অন্তত জেনেৰেল নলেজটো অলপ হ'লেও পাৰিব। গতিকে তাৰ কাৰণে আমাৰ আছামেৰী নিউজৰ তৰফৰ পৰা এই পদক্ষেপটো লোৱা হৈছে আৰু এই পদক্ষেপত আপোনালোকৰ সহযোগিতা অতিকৈ প্ৰয়োজন হৈছে। আপোনালোকৰ সহযোগিতা আমাৰ লাগিব। আপোনালোকে আজিৰ দৰে সঁহাৰি আগবঢ়াব আৰু আগত দিনত যাতে আমি এনেকুৱা লাইভত আহি আৰু এনেকৈ নতুন নতুন বাৰ্তা যাতে আপোনালোকলৈ আমি আগবঢ়াব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰতে নাখাব হয়নে মানুহ আসৰুদ্দিনে কিবা লিখিছে মনত ধৰিব পৰা নাই। খুবেই সুন্দৰ লাইভ আপোনাৰ লগে পৰা কৈ আছে আমি অসম শোণিতপুৰ জিলা ঢেকীয়াজুলিৰ পৰা কৈ আছো। বিচিত্ৰা মণ্ডল লিখিছে খুবেই সুন্দৰ লাইভ, ধন্যবাদ। ইকৰামুল ইছলাম লিখিলে কালি কিহৰ ওপৰত কোৱেশ্যন কৰিব দাদা অলপ কৈ দিলে ভাল হ'লে হয়। আমি আগতীয়াকৈ আমি পেজত আমি চেনেলত আমি আপলোড দি দিম আপোনালোকে পেজটো চেক কৰিব। কালি আবেলি সময়ত চেক কৰিব কিহৰ ওপৰত আমি প্ৰশ্নবিলাক কৰিম, আপোনালোকে তাতে চাই ল'ব। মঞ্জিল দাস লিখিছে আগবাঢ়ি যাওক আসাম এডি নিউজ, ধন্যবাদ জনাইছো আপোনাক। জামালা লিখিছে কামাল দা, শামসুল দা, আজমল ভাই বহুত বহুত ধন্যবাদ আপোনালোকক জনাইছো। আপোনালোকো আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে সংযোগ হৈ থকাৰ কাৰণে। ইকৰামুল ইছলামে লিখিছে অ'কে প্ৰশ্ন কৰিছিল এইটো আমি জনাইছো সেইটো কাৰণে অ'কে বুলি লিখিছে। গতিকে আমি আছামেৰী নিউজৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ এই ছাৰকো আমি বহুত বহুত ধন্যবাদ জনাইছো। তেখেতৰ বহুমূলীয়া সময়টো আমাৰ আজিৰ যি অনুষ্ঠানটো পাৰ কৰিলে খুবেই ভাল লাগিল। নৱনাথ লিখিছে সুন্দৰ পদক্ষেপ, আপোনাক ধন্যবাদ জনাইছো। আজিৰ দৰে এনেকুৱা সহায় আপোনালোকৰ পৰা সদায় পাম বুলি আশা ৰাখিছো। বিচিত্ৰা মণ্ডল লিখিছে কিপ গোয়িং অল ফ্ৰেণ্ডছ এণ্ড ব্ৰাদাৰ্ছ, থেংক ইউ। জামালা লিখিছে আগুৱাই যাওক আমি লগত আছো, ধন্যবাদ। আপোনালোকৰ সহযোগিতা আমি সদায় কামনা কৰিছো। উত্তৰ আহিব, অলপ অপেক্ষা। উত্তৰ আহি যাব আৰু অলপ সময় পিছতে আপোনালোকৰ যিসকলে বিজি হ'ব অহাকালি কিমান বজাত হ'ব বুলি সুধিছে। অহাকালি কুইজটো হ'ব 7 বজাৰ পৰা অহাকালি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'ব। 7 বজাৰ পৰা আপোনালোকে আছামেৰী নিউজত পাই যাব লাইভ। কালি মই শ্বেয়াৰ কৰিম, আজি শেষেই হ'ল যে একো নাই, আপুনি শ্বেয়াৰ কৰিলেও একো অসুবিধা নাই। শ্বেয়াৰ কৰিলে ধৰক আপোনাৰ লগত ফ্ৰেণ্ডশ্বিপ থকা যিসকল আছে তেখেতে গম পাব আছাম এনি নিউজে এটা পদক্ষেপ লৈছে আৰু এই পদক্ষেপত আপোনালোকৰ যিসকল বন্ধুবৰ্গ আছে সকলোৰে সহযোগিতা আমাৰ প্ৰয়োজন হ'ব। গতিকে আপুনি শ্বেয়াৰ কৰি দিব লাইভটো। আৰু আপোনালোকৰ আত্মীয় বা ঘৰৰ ল'ৰা ছোৱালীয়ে বা আপোনালোকৰ নিজৰ ফটো যদি আমাৰ এই ফটো প্ৰতিযোগিতাত যদি অংশগ্ৰহণ কৰিব বিচাৰে আপোনালোকে আমালৈ ফটো প্ৰেৰণ কৰিব। পেজত উল্লেখ আছে, আপোনালোকে চাই ল'ব নিয়মাৱলী। প্ৰত্যেকটা প্ৰতিযোগীৰ এগেইনষ্টত যিমান টাইটেল দিয়া আছে টাইটেলত উল্লেখ আছে, আপোনালোকে পঢ়ি ল'ব ধুনীয়াকৈ নীতি নিয়মখিনি। আৰু তাত বৃহৎ এটা উপহাৰ আমি দিব বিচাৰিছো। 3000 টকা প্ৰথম স্থান লাভ কৰাজনক দিয়া হ'ব, 2000 টকা দ্বিতীয় স্থান, 1000 টকা তৃতীয় স্থান, যিটো ফটো প্ৰতিযোগিতাৰ ক্ষেত্ৰত দিয়া হ'ব। আৰু আজি যিটো কুইজ প্ৰতিযোগিতা হৈছে আমি 4জনক 4টা কিতাপ আমি উপহাৰ হিচাপে আগবঢ়াম। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল উপহাৰ কিমান মূল্য সেইটো কথা ডাঙৰ নহয়, আপোনালোকে যে আজি লাইভত অংশগ্ৰহণ কৰি নিজৰ যিটো অভিজ্ঞতা মূল্যায়ন আপোনালোকে পাইছে সেইটো হ'ল চবতকৈ ডাঙৰ কথা। গতিকে আপোনালোকক ধন্যবাদ জনাইছো। আৰু যিসকল দৰ্শকে আমাৰ লাইভত সংযোগ হৈছে, আজি যোগদান কৰিছে, আমাক সহায়ক আগবঢ়াইছে, সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো। আগলৈ আপোনালোকে এনেকুৱা ভাল কামত জড়িত হৈ থাকক আৰু আপোনালোকৰ পৰা আমি এনেকুৱা পৰামৰ্শ উপদেশ আপোনালোকৰ পৰা সদায় লৈ থাকিম। মঞ্জিল দাসে এটা পৰামৰ্শ দিছে। হয়, মঞ্জিল দাস লিখিছে কুইজ আমাৰ ইয়াত খুব কম, আমাক ইয়াত কুইজ অনুষ্ঠান লাগে। হয়, নিশ্চয় আপোনালোকৰ আমিও একমত। জামালা লিখিছে দুৰ্গা পূজাৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনাকো আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈও আমি শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। নীতি শইকীয়া লিখিছে কিবা গিফ্ট পাম নে বাৰু? নিশ্চয় অপেক্ষা কৰক, আমাৰ এতিয়া ৰিজাল্ট শ্বিট বনাই আছে, চূড়ান্ত তালিকা বনাই আছে। খাইৰুল হকে লিখিছে
নিচুকনি পথাৰত দিব লাগে হয় নিশ্চয় আগত দিনত আমি এইটোৰ ব্যৱস্থা কৰিম আজি এইটো প্ৰথম দিন তাৰ কাৰণে এইটো আমি চূড়ান্ত ফলাফলটো ঘোষণা কৰাৰ আগত ক'ব বিচাৰিছো উপহাৰটো ডাঙৰ কথা নহয় আপোনালোকে যে আজি কুইজত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতাৰ যিটো মূল্যায়ন আপোনালোকে নিৰ্ণয় কৰিব পাৰিছে এটা লাইভ অনুষ্ঠানৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে এটা নিউজ পৰ্টেলৰ জৰিয়তে যে আপোনালোকে নিজৰ অভিজ্ঞতাৰ মূল্যায়ন আপোনালোকে যে পাইছে আপোনালোকৰ সেইটোৱে বহুত ডাঙৰ এটা উপহাৰ বুলি ক'ব লাগিব গতিকে আমি এটা প্ৰচেষ্টাহে কৰিছো যে কিবা এটা আপোনালোকক দি সান্তনা এটা দিবৰ কাৰণে দিয়া নহওক এতিয়া আজমল ডাঙৰীয়া আপোনালোকৰ ফলাফল ঘোষণা কৰিব আপোনালোকে অলপ ধুনীয়াকৈ শুনক ইমান সময় আমাৰ লগত সংযোগ হৈ থকাৰ বাবে আসাম এনি নিউজ চেনেলত লাইভ সম্প্ৰচাৰত সংযোগ হোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু আজিৰ ফলাফল আমি আগতেই কৈছো আমি কমেন্টৰ জৰিয়তে যাৰ কমেন্ট প্ৰথমত আহিব তেওঁক আমি 20 নম্বৰ দিম আৰু সেকেন্ড যাৰ কমেন্ট আহিব তাক আমি 15 নম্বৰ দিম আৰু থাৰ্ড যাৰ আহিব তাক আমি 10 নম্বৰ দিম আৰু ফোৰ্থ যাৰ আহিব কমেন্ট তেখেতক আমি 5 নম্বৰ দিম তেনেকৈ আমি মূল্যায়ন কৰিছিলো ইতিমধ্যে বহুতে শুদ্ধ উত্তৰ দিছে কিছুমানৰ পলম হৈছে কিছুমানৰ ভালে আহিছে আমি তাৰ ভিতৰত যিসকলৰ প্ৰথম মানে শুদ্ধ উত্তৰ আহিছে তেওঁলোকে পইণ্ট বিলাক বেছি পাব যেনেকৈ প্ৰথম কমেন্ট দিয়াৰ লগে লগে 20 নম্বৰ পাই বুলি কৈছো আগতে তাৰ ভিতৰত মঞ্জিল দাস তেখেত আমাৰ নপামৰ হয় তেখেতে 4টা প্ৰথমে শুদ্ধ উত্তৰ দিছে সেই কাৰণে তেখেতৰ নম্বৰ সৰ্বাধিক হৈছে টোটেল নম্বৰ হৈছে 110 তেখেতক আমি প্ৰথম বুলি বিজয়ী ঘোষণা কৰিছো আৰু সেকেন্ড হৈছে ৰিজৱান আহমেদ তেখেতে টোটেল নম্বৰ পাইছে 85 ৰিজৱান আহমেদে টোটেল নম্বৰ পাইছে 85 তেখেতক ধন্যবাদ জনাইছো দ্বিতীয় হোৱাৰ বাবে আৰু তৃতীয় হৈছে বিচিত্ৰ মণ্ডল তেখেতে টোটেল মাৰ্ক হৈছে 55 তেখেতকো ধন্যবাদ জনাইছো থাৰ্ড হোৱাৰ বাবে এতিয়া তাৰ ভিতৰত আৰু বহু কেইজনে শুদ্ধ উত্তৰ দিছে তেওঁলোকৰ নামবিলাক আমি চাৰিজন কোৱা নাছিল তিনিজনে বুলি কৈ 4টা কিতাপ দিয়া হ'ব 4জন লিখা হৈছিল নাই ইয়াত 4টা পইণ্ট মইতো তাত প্ৰথমতে দিয়া হৈছে তাত 3টা তৃতীয় পুৰস্কাৰ দিয়া হ'ব বুলি তাত 4 নম্বৰটা নিচুকনি পুৰস্কাৰ দিয়া হ'ব হ'ব আমি 4 নম্বৰ যাৰ শুদ্ধ উত্তৰ বেছি আছে আমি ইয়াৰ পৰা বিবেচনা কৰি দি দিম এই 4 নম্বৰত আছে ৰিজৱান আহমেদ দুটা আছে নেকি ৰিজৱান দুইবাৰ এইটো প্লাস হ'ব নেকি নাই এইটো তাতে যাব 15 10 নাই এইটো ৰিজন এটাই হ'ব ৰিজন সেকেন্ড 85 ফোর্থ নাইন গতিকে নালাগে ফোর্থ মানে একেলগে 3জন হৈছে 4জন আমি জনাইছো প্ৰথম হৈছে মঞ্জিল দাস আৰু সেকেন্ড হৈছে ৰিজৱান আহমেদ আৰু থাৰ্ড হৈছে বিচিত্ৰ মণ্ডল 55 আৰু তাৰ পিছত 3জন আছে 35 ফখৰুদ্দিন আছে শেখ আব্দুল হাফিজ খায়ৰুল হক আৰু ফখৰুদ্দিন একে নম্বৰ পাইছে তাৰ পিছত নিচুকনি পুৰস্কাৰ দিলে 4টা চেষ্টা কৰিম যদি হৈ যায় এইটো দিব পাৰিম যেটো লিষ্টত আহিছে নিচুকনি শেখ তাৰ পিছত খায়ৰুল হক আৰু কি নাম আছে বহুত কেইজনে শুদ্ধ উত্তৰ দিছে তেওঁলোকৰ ভিতৰত নাম আমি কৈছোৱে ইকৰামুল ইছলামো আছে আমাৰ মাজত খায়ৰুল হক আছে আৰু ৰিজৱান আহমেদৰ থাৰ্ড হৈছে নিতু শইকীয়া তেখেতে শুদ্ধ উত্তৰ বহুত কেইটা দিছে শেখ আব্দুল্লাহও দিছে সময়টো মানে পিছত হৈ গ'ল এতিয়া আপোনালোকৰ নাম এড্ৰেছসমূহ যদি আমাৰ যি মোবাইল নম্বৰ আছে হোৱাটছএপ নম্বৰ তাতে আপোনালোকৰ নাম এড্ৰেছখিনি আৰু এটা ফটো দিব পাছপোৰ্ট সাইজ ফটো এটা দিব যাতে আমি পিছত আপলোড কৰিব পাৰো পাছপোৰ্ট সাইজৰ ফটো দিব আপোনালোকৰ নাম এড্ৰেছ আমাৰ হোৱাটছএপ নম্বৰ হৈছে আপোনালোকে লিখি লওক 9613 502517 9613 কমেন্টত লিখি দিয়ক তাতে পাই যাব কমেন্টত কোনবা লিখি দিয়ক 9613 502517 আমাৰ পেজত দিয়া আছে পেজত পাই যাব আৰু 9613 502517 আমাৰ ফটো প্ৰতিযোগী চলি আছে তাত আমাৰ 3000 টকা প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ 2000 টকা আৰু তৃতীয় পুৰস্কাৰ 1000 টকা আছে আপোনালোকে ফটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আপোনালোকে পেজটো ফলো কৰিব আৰু আপোনালোকৰ যিসকল ভক্তিত্ব আছে সকলোকে
ক'ব পেজটো ফ'ল' কৰিবৰ কাৰণে, তাতে আমি আপোনালোকৰ মাজত যাতে ভাল ভাল এনেকুৱা বাৰ্তা লৈ আহিব পাৰোঁ। আজিৰ দৰে মঞ্জিল দাই লিখিছে ফটো কম্পিটিশ্যনৰ বিষয়ে। আপুনি দাদা আপুনি যদি আমাৰ পেজত যায় তাত ধুনীয়াকে ফটো খাইৰুলকে নাম্বাৰটো দিছে, খাইৰুলকৰ নাম্বাৰত ফোন কৰিবা। কমেণ্টত এতিয়া 9613502517 নাম্বাৰটো আহিছে, সেইটোত দি দিলে হ'ল। হয়, আৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় তেখেতসকলক আমি 3টা ফটো দিবলৈ অনুৰোধ জনাইছো। নিজৰ নিজৰ পাছপোৰ্ট সাইজৰ ফটো দিব। আৰু আজি আমি বিদায় ল'ম, আৰু পৰৱৰ্তী সময়ত আমি যদি কালি সময় পাওঁ আহি যাম লাইভত। কালি 7টা বজাত অহা হ'ব। 7টা বজাত আমি কি বিষয় লৈ আহিম এইটো জনাই দিম, আবেলি জনাই দিম। আৰু যিসকলে আমাৰ ঘৰৰ ওচৰত আছে তেওঁলোকক আমি এই মঞ্চতে পুৰস্কাৰ দিবলৈ চেষ্টা কৰিম। এনেকে আমি লাহে লাহে আগবাঢ়ি গৈ থাকিম। আপোনালোকে আমাৰ লগত থাকি সহযোগ কৰিব। ইমান সময় আমাৰ লগত থাকি সহযোগ কৰাৰ বাবে ধন্যবাদ জনাইছো। মই কিবা পুৰস্কাৰ পালো নেকি ছাৰ? খাইৰুল হক পাইছে, মানে নিচুকনি হিচাপে আছে। পুৰস্কাৰ পাব, নামখিনি কৈ দিয়া। 4জনৰ নাম হ'ল শেখ আব্দুল্লাহ, আব্দুল হাফিজ, খাইৰুল হক আৰু ফকৰুদ্দিন। এই 4জনৰ নাম আমি লিখি ৰাখিছো। 4জনে নিচুকনি পুৰস্কাৰ পাব, আৰু 3জনে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে তেখেতসকলে কিতাপ পাব, আৰু 4জনে নিচুকনি পুৰস্কাৰ পাব। সেইটো আমি আমাৰ ফালৰ পৰা খাদ্য অনুযায়ী আমি আপোনালোকক নিচুকনি পুৰস্কাৰ এটা হেৰি কৰিম। পুনৰবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমাক আজি সহায় কৰাৰ কাৰণে। আজি ভালে ভালে অনুষ্ঠানটো সুকলমে পাৰ হৈ গ'ল, আৰু শেষত পুনৰবাৰ শাৰদীয় দুৰ্গা পূজাৰ হিয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিলো সকলোকে, আৰু সকলোকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি, আৰু পুনৰবাৰ আগন্তুক দিনত আজিৰ দৰে লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠান পৰা আমি বিদায় লৈছো। নমস্কাৰ। আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফ'ল' কৰি ৰাখিব, যাতে আমি পৰৱৰ্তী সময়ত লাইভত আহিলে আপোনালোকে নটিফিকেশ্যন পায়। আজিৰ অনুষ্ঠানৰ পৰা এতিয়া সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম।